নমস্কাৰ এগৰাকী নতুন অতিথিৰ লগত লৈ মই সুমিয়া আপোনালোক সকলোকে আমাৰ অনুষ্ঠান সৃষ্টিলৈ আদৰণি জনাইছো। আজি আমাৰ মাজত আছে এজন বিশেষ যুৱক হয়। মানে ভিডিওটো আৰম্ভ হওঁতে মই এটা কথা কওঁ, আপোনাৰ জীৱনত যদি কিবা দুখ আছে, মনত যদি কিবা কষ্ট আছে, তেন্তে আজিৰ ভিডিওটো অকণো স্কিপ নকৰাকৈ চাব। মানে মনৰ যে শান্তি বিচাৰি পাব সেইটো মানে মই এতিয়াই কৈ দিছো আৰু। হয়, আজি আমাৰ মাজত আছে এজন বিশেষ থেৰাপিষ্ট ধৰ্মেন্দ্ৰ দত্ত। ধৰ্মেন্দ্ৰ দা, আপোনাক সৃষ্টিলৈ আদৰণি জনাইছো। ধন্যবাদ। আৰু তুমিও যে আহিলা আজি মোক বিচাৰি তাৰ বাবে তোমাক অশেষ ধন্যবাদ আৰু ভগৱানক বেছি ধন্যবাদ। আপুনি নিজৰ কৰ্ম যোগেদি বহুতৰ মন জয় কৰিছে ইতিমধ্যে, বা নিজৰ কৰ্মৰ যোগেদি এটা সুকীয়া পৰিচয়ও গঢ়ি তুলিছে, কিন্তু আপোনাৰ পৰিচয়টো আপোনাৰ নিজৰ মুখে আমাৰ ৰাইজক এবাৰ দি দিয়ক। ধন্যবাদ। নমস্কাৰ, মই ধৰ্মেন্দ্ৰ দত্ত। মই এজন প্ৰফেচনেলি স্পা থেৰাপিষ্ট হয় আৰু লগতে মই য়োগা থেৰাপি আৰু নেচাৰোপেথি আৰু লগতে মই অকণমান হেপিনেছ হিলিঙৰ ওপৰত বৰ্তমান অভিজ্ঞতা লৈ আছো। মানে বাকীখিনি বাৰু আমি ডিটেইলছত জানিম, কিন্তু এই যে হেপিনেছটো কিন্তু হয় মানে মুখতে ওলাই পৰিছে আৰু হেপিনেছটো হয় বাৰু। হেপিনেছটো হৈছে নিজে সুখী হোৱাৰ এটা মন্ত্ৰ, কেনেকে নিজক সুখী কৰিব পাৰি। আচল কথাটো হ'ল যে মানুহে যে গোটেই ৱৰ্ল্ডৰ লাইব্ৰেৰীবিলাকো পঢ়ি শেষ কৰি পেলাই যদি নিজক নপঢ়ে, গোটেই ৱৰ্ল্ডৰ লাইব্ৰেৰী পঢ়ি শেষ কৰি পেলালেও এজন মানুহ জ্ঞানী নহয় যদিহে নিজক নপঢ়ে। আৰু যিদিনাখনি আপুনি নিজক পঢ়িবলৈ ল'ব আৰু নিজক বুজি পাব, সেইদিনাখনি আচলতে আপুনি এজন সুখী আৰু খুব ধুনীয়া মানুহ হৈ পৰিব। এতিয়া আপোনাৰ খবৰ কেনেকুৱা? মোৰতো বহুত বেছি ভাল। তাৰমানে মই এই কথাটো কেলে সুধিছো, মই যেতিয়া মানে তেওঁ ঘৰ আহি পাইছোহি, মই গাড়ীৰ পৰা নামিয়ে জাষ্ট সুধিছো যে খবৰ কেনেকুৱা। তেওঁ ক'লে যে বহুত বহুত ভাল। মানে কি, আমাক যেতিয়া সোধে কোনোবাই ভালনে, ভালেই বা ভালে আছো সেনেকে কওঁ, কিন্তু বহুত বহুত ভাল বুলি ক'বলে মানুহজন সঁচাকে মানে ভিতৰৰ পৰা সুখী হ'ব লাগিব। মই সঁচাকে বহুত সুখী। কেনেকে? মই বহুত বেছি সুখী। মোৰ অকণমানো দুখ নাই। দুখ কি বস্তু মই সঁচাকে নাজানো। মোক বহুতে কয় তই দুখী নহয় নেকি? মই দুখী নহয়। দুখ কেনেকুৱা? মই দুখ দেখাই নাই, মই সুখী। ইয়াৰ কথাটো হৈছে, মই কৈছো ভগৱানে তোমাক কি দিলে বাৰু? তুমি কেতিয়াবা ভাবানে যে ভগৱানে তোমাক কি দিলে? আমি সকলোৰে এটা প্ৰশ্ন হয় যে ভগৱানে আমাক কি দিলে? ভগৱানে কমিখিনি দেখো কিন্তু ন, মই কিন্তু নেদেখো। যেতিয়াৰ পৰা মই ভগৱান আচলতে মই ভাগৱত গীতা যেতিয়াৰ পৰা পঢ়িছো, তেতিয়াৰ পৰা মই কেতিয়াও কমি নাই দেখা। মই দেখিছো যে মই একদম সম্পূৰ্ণ। ভগৱানে বহুত দিছে, মইহে কৰিব পৰা নাই চাগে ক'বাত, আৰু কৰিবলৈ যিখিনি আছে মই সেইখিনি কৰিবলৈ আগবাঢ়ি আছো। আৰু ভগৱানে আমাক কি দিলে? ভগৱানে আচলতে আমাকেই দিলে। তোমাকেই দিলে, মোকেই দিলে। আৰু তুমি যদি মোক আজি কিবা এটা উপহাৰ দিয়া, সেই উপহাৰটো মই যেতিয়া খুব ধুনীয়াকে ৰাখিম বা মোৰ ঘৰত খুব ধুনীয়াকে সজাই থম, তেতিয়া তোমাৰ ভাল লাগিব আহি লৈ, আৰু তোমাৰ আৰু এটা মন যাব যে মই লৈ যাওঁ আৰু কিবা এটা। এই ভগৱানে যে এই আমাকেই দিলে, তোমাকেই দিলে, এই ধুনীয়া এই উপহাৰটো যেতিয়া খুব ধুনীয়াকে ৰাখিম, তেতিয়াহ'লে ভগৱানে আমাক আৰু বহুত কিবা কিবি দিব। আৰু যিহেতু মই নিজক খুব সুন্দৰকে ৰাখি ভাল পাওঁ আৰু মোক ভগৱানে বহুত দিছে, তাকে মানে আমি সদায় কি হয়, এই যে ভগৱানে আমুক দিলে, আমাৰহে এইটো নাই হোৱা, বা আমাৰ এইটো নাই, মানে অকল কমি বিচাৰি থাকোঁতে গৈছে, কিন্তু এনেকুৱা পজিটিভ ভাৱধাৰা নাহে। কেনেকে? সেইটো আচলতে মেডিটেশ্যন। আৰু মই সকলোকে কওঁ ভাগৱত গীতা মই মানে গীতা পঢ়াৰ পৰা, মই যেতিয়া ভাগৱত গীতা পঢ়িছো, যিহেতু মোৰ আৰাধ্য কৃষ্ণ, মোৰ প্ৰেম কৃষ্ণ, মোৰ সকলোতে কৃষ্ণ, মই কৃষ্ণৰ বাহিৰে মই কাকো ভাবিবই নোৱাৰো। মানে প্ৰতিটো সময় মোৰ কৃষ্ণ, তেওঁতেই মই মগন, তেওঁতেই মই থাকো, আৰু তেওঁই মোৰ একদম প্ৰেম। আৰু যেতিয়া মই ভাগৱত গীতা পঢ়িছো, আৰু ভাগৱত গীতা পঢ়াৰ পাছৰ পৰা মই নিজে নাজানো কেতিয়াৰ পৰা মই সুখী, কেতিয়াৰ পৰা মই কি মই নাজানো। আৰু হয়তো কোনোবাই ক'লে বহুত বেছি কোৱা নিচিনাকে পাব। আৰু এই যে ভগৱান মানে ইমানেই বিশ্বাস কৰো নহয়, মই তেওঁক অনুভৱ কৰিছো, বা মই তেওঁক আজি তুমি য'ত লৈ আহি নহয়, কোনোবাই ক'লে ভাবিব ই বেছি কৈছে নেকি, মই তেওঁক ইয়াত পাইছো। মই ভগৱানক পাইছো। মানে তেওঁক মই যেতিয়া পাইছো, মই গম পাইছো ভগৱান আছে, আৰু তেওঁৰ বাহিৰে পৃথিৱীত একো নাই। গছৰ পাত এখিলাও, ইমান বতাহ ধুমুহাত গছৰ পাতখিলা সৰি নপৰিব পাৰে, কিন্তু তুমি চাবাচোন কেতিয়াবা আমি এনেকে বাঁহডালে আমি লৰাই থাকিবলৈ গ'লে পাতখিলা সৰি যাব পাৰে, কিন্তু কাৰণ ভগৱানৰ ইচ্ছাৰ অবিহনে মানে একো এটা কামেই নহয়, গছৰ পাত এখিলাও নলৰে। সেইদিনাখন মই বিৰাট ভাল পাওঁ, মানে ভগৱান আৰু মানে মই ক'ব নোৱাৰো। তেওঁৱে সৃষ্টি। আৰু সেই তেতিয়াৰ পৰা মই মুঠতে তেওঁ দিয়া উপহাৰ, যিহেতু মই যেতিয়া পাই গলো, ভগৱানে দিয়া মইটোক পোৱাৰ পিছত আৰু মানে মই সুখী। আৰু মোক আৰু কি লাগিছে, মোকেই দিলে ভগৱানে। সেই মইটো কেনেকে বিচৰা হ'ল বাৰু?
সেই মইটো আচলতে মই ভাগৱত গীতাত বিচাৰি পালো মানে মই ভগৱানক বহুত বেছি ভাল পাওঁ সৰুৰ পৰা খুব মানে মোৰ ভগৱানৰ প্ৰতি ভক্তি আছিলে আৰু ভক্তি থাকোতে মাজত কিন্তু মই অলপ মানে নাজানিছিলো বহুতে কয় অমুকত চাকি দিব লাগে তমুক কৰিব লাগে এনেকুৱা কিছুমান কথা কয় সেই কথাবোৰৰ মাজৰ পৰা মানে মাজত মানে মই কি কম এতিয়া মই এইবিলাক ক'বলৈ গ'লে বহুত দীঘলীয়া হৈ যাবগে মানে আৰম্ভ কৰি পেলাও নেকি শুনিবলৈ মন গৈছে না যেটো আমাৰ ঘৰত এখন আখন আছিলে আমাৰ গাঁৱৰ ঘৰ মোৰ যেহেতু কালু গাঁৱত ঘৰ অৰিজিনেলি আমি কালু গাঁৱৰ হয় আৰু এতিয়া মই কৰ্মসূত্ৰে আমাৰ শিৱসাগৰ চেৰকাপাৰতে বাখিন্দা তুমি য'ত আজি কৰি আছা ইণ্টাৰভিউ কৰি আছা আৰু এই কয় আমাৰ ঘৰত এখন আখন আছিলে আৰু মই খুব ভক্তি মানে মোৰ ভগৱানৰ প্ৰতি খুব শ্ৰদ্ধা সেই আখনখনত মানে যেতিয়া মোৰ দেউতাই নাম গাইছিলে দেউতা এজন ডিফেন্সৰ চাকৰিয়াল আছিলে কিন্তু তথাপিও তেওঁ শেষৰ সময়খিনিত কিন্তু তেওঁ নাম প্ৰসংগ কৰিছিলে নামঘৰত সদায় নাম গুণ গাইছিলে আৰু আমাৰ আখনখনৰ কথা আইতাহঁতেই হওক বা মোৰ পেহীহঁতেই হওক ওচৰ চুবুৰীয়ে কৈছিলে মানে আখনখনত কিবা এটা আছে আৰু মোৰো সেই আখনখনৰ প্ৰতি খুব শ্ৰদ্ধা তাৰপাছত যেতিয়া মই দেউতাই মানে নাম গোৱা দেখিছিলো কিন্তু মই মানে এইটো বদনাম নহয় আচলতে মই চাইছিলো দেউতাই নামহে গায় কিন্তু দেউতাই ভগৱান কি বস্তু বুজি নাপায় দেউতাই নামহে গায় ভগৱান কি বস্তু বুজি নাপায় মই দেউতাৰ কথাখিনিত মানে ভগৱানক বিচাৰি পোৱা নাছিলো আৰু যেতিয়া দেউতাই মানে কথাখিনিত মই ভগৱানক বিচাৰি পোৱা নাছিলো মানে মই গোসাঁই ঘৰত যদি দেউতাতকে আগত মই গোসাঁই ঘৰত চাকি গছ জ্বলাও তেতিয়া দেউতাই বেয়া পাইছিলে দেউতাই ভাবিছিলে মানে তেওঁই চাকি গছ জ্বলাব মোতকে আগতে কিয় তেওঁ মানে সেইটো অহংকাৰ আছিলে কৰবাত মই ভাবিছিলো তেওঁ নাম গায় তাল বজায় তাৰ পাছত আকৌ মানে কিয় ইমান অহংকাৰ কিয় ইমান মানে ভগৱান মানে ক'ত আছে সেই যে ভগৱান বিচাৰিলো নহয় ভগৱানক আচলতে মোক দেউতাৰ আলমেৰে মোক ভগৱানে মোক বিচাৰিবলৈ দিলে দেউতাক মই অশেষ ধন্যবাদ কাৰণ দেউতাই মোক সেইখিনি নেদেখুৱা হলে পথটো মই ভগৱানক বিচাৰি নাপাওঁ তাৰ পাছতে মই প্ৰথম কিন্তু মই বাইবেল পঢ়িছো বাইবেল পঢ়াৰ পাছত মই ব্ৰহ্মকুমাৰী গৈ ৰাজযোগ মেডিটেশ্যন শিকিছো ৰাজযোগ মেডিটেশ্যন শিকাৰ পাছত মই গীতা ডক্টৰ কুমুদ দাসৰ তেখেতৰ গীতা ভাঙনিখিনি মই খুব ভাল পাওঁ মই আচলতে সেই ডক্টৰ কুমুদ দাসৰে মানে মোৰ গীতাৰ মানে গুৰু বুলি ক'লেও বেয়া নহব ডক্টৰ কুমুদ দাসৰ গীতাৰ পৰাই মই আজি গীতাখন পঢ়িবলৈ শিকিলো আৰু যেতিয়া মই গীতা পঢ়িলো সেই পঢ়াৰ সময়ছোৱাতে আজি মানে মোৰ ঠাণ্ডা লাগি গৈছে এইবাৰ ৰাস পূৰ্ণিমাটো নহয় আগৰবাৰ যিটো ৰাস পূৰ্ণিমা সেই ৰাস পূৰ্ণিমাত মোৰ এই ঘৰটোৰ ভিতৰত ৰাতি মানে 12টা বাজি যোৱাৰ পাছত ঠিক মই সাৰ পাই পোৱাৰ পিছত আজি তুমি আহি কৈছা যে ধুনীয়া গোন্ধ এটা আছে গোন্ধাইছে আৰু সেই দিনাখন এটা খুব সুন্দৰ সুগন্ধিয়ে মানে মোৰ ঘৰটো বেৰি তুলিছে আৰু বেৰি তোলাৰ পিছত মই ওপৰলৈ গৈছো মোৰ ওপৰ ৰুমটোলৈ গৈছো মই নাজানো মোক কি ফুৰ্তি লাগিছে মই নাজানো মুঠতে মই ফুৰ্তি লাগিছে মই নাচিব লাগে মোৰ ফুৰ্তি লাগিছে মই নাচিব লাগে আৰু মই ওপৰ ৰুমটোলৈ গৈছো গৈ চাইছো মোৰ বাৰীত তুলসী বহুত আছে তুলসীখিনি এতিয়া অলপ উঠাইয়ে দিছো ইমান মানে ভয় লাগি যায় ন গোটেইখন হৈ গলে সেই তুলসীৰ ওচৰলৈ মই নামি গৈছো তললৈ গৈ লৈ মুঠতে আঁতৰৰ পৰা বাঁহীৰ মাত কোনে বজাইছে মই নাজানো মাত্ৰ মই নাচিছো আৰু মই মানে সেই কৃষ্ণক বিচাৰি পাইছো তেওঁ সেই সময়কণত বিচাৰি পাইছো আৰু মই বুজি পাইছো যে মোৰ আত্মা বৃন্দাবন এতিয়া মোক ক'ৰবালৈ ফুৰিবলৈ যাবলৈ মন গ'লে মই অকল বৃন্দাবন আৰু মই তেওঁক লৈ জীয়াই আছো বহুত জীৱনৰ ডাঙৰ ডাঙৰ ঘটনা গৈছে কিন্তু তেওঁক যেতিয়া কৈছো নহয় তেওঁ ৰৈ থাকে জানা তেওঁ ৰৈ থাকে মানে মই তেওঁক পাইছো মানে কি কম মানে আৰু তোমাক মই তেওঁ মানে ৰৈ থাকে মই যেতিয়া কওঁ নহয় প্ৰভু তুমি ৰৈ থাকা তেতিয়াও মানে তেওঁ ৰৈ থাকে মই তেওঁক বিচাৰি পোৱা কম বিচাৰি ক'ত পাইছো কম কোৱা কওকচোন ক'ত বিচাৰিব আমিও ধৰি লওক ইমান পূজা পেটৰ পৰা কৰো মানে কথা কৈছো আপুনি এটা ঘৰৰ ভিতৰতে তেওঁক বিচাৰি পাইছো বুলি কৈছে কিন্তু আমি আজি বা অইন মানুহ বহুত টকা খৰচ কৰি আমুকলে গৈছো তামুকলে গৈছো কিন্তু তথাপিও আমি মনত শান্তি নাপাওঁ বিচাৰি পাইছো চোৱা মই ভগৱানক বিচাৰি কেইবাবাৰো পাইছো ভগৱানক বিচাৰি এই লাষ্ট বিচাৰি পোৱা কথাটো কৈছো যে মোৰ ঘৰত যিহেতু আমাৰ ঘৰত এজন মানে আমি জন্ম নোহোৱাৰ পৰাই সহায়িকা হিচাপে এজন মানুহ আছিল আৰু সেই মানুহজন মানে বহুত দিন হ'ল এটা মানে তেওঁ
বয়স হ'ল যথেষ্ট সময় তেওঁ থাকিলে আমাৰ ঘৰতে আৰু তেওঁক মানে শেষত আমাৰ উপাধিও তেওঁৰে দিয়া হ'ল আৰু মা দেউতাই তেওঁক নিজৰ সন্তান বুলিও মানে হেৰি কৰিলে সকলোৰে আমাৰ গাঁৱৰ ঘৰখন তেনেকৈয়ে তেওঁ থাকে আৰু তেনেকেদি তেওঁক আচলতে আমি কৰ্মসংস্থাপনো বহুত দিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু তেওঁ মানে কৰ্মসংস্থাপনখিনি কিছুমান মানুহে যে ল'ব নাজানে কিন্তু তেওঁ কোৱালিটি আছিলে বহুত কোৱালিটি আছিলে শেষৰ সময়খিনিত তেওঁ আত্মহত্যা কৰিলে আমাৰ গাঁৱৰ ঘৰটোতে আত্মহত্যা কৰিলে আৰু আত্মহত্যা যিটো কৰিলে মই নাছিলোঁ মই তেতিয়া ঘৰত নাছিলোঁ তাৰ পাছতে মই সেই অনুষ্ঠান এটা আছিলে এংকৰিং কৰিছিলোঁ মই ঠেঙালত আৰু মই ঠেঙালৰ পৰা আহি পাইছোঁহি মোৰ মা আছিলে তেওঁ আছিলে আৰু যিহেতু মই ঘৰখন বেছিভাগ মই গৈ চিজিল কৰি থাকিব লাগে আৰু কেতিয়াবা ভাগৰো লাগে নহয় কেতিয়াবা ভাগৰো লাগে কিবা হয় কেতিয়াবা আমি মানুহ যেতিয়া ভগৱান ভক্তি কৰিলেও আমাৰতো খং থাকে ন কেতিয়াবা তো কাৰোবাক অকণমান কিবা এটা বেয়াকে কোৱাও হয় কিবাও হয় এনেকে কেতিয়াবা গলে মেলিলে মই কাম চাম চিজিল নকৰিবলৈ কেতিয়াবা কোৱা হয় দেই নোকোৱা নহয় মই এইটো নকওঁ যে মই নকওঁ মাকো কওঁ দাদাহঁতকো কওঁ চবকে কওঁ মোৰ যিখিনি মই কাৰোবাক শিকাইছোঁ তেতিয়াও মই কাৰোবাক কওঁ তেনেকে মাজে মাজে কওঁ এনেকুৱা নহয় যে মই নকওঁ মই সেইটো কৈয়ে থাকোঁ মই আজিও কম তাৰ পাছত তেওঁ মানে ঢুকোৱাৰ লগে লগে মানে তেওঁ সেই ঘটনাটো ঘটালে যিহেতু মই নাছিলোঁ সেইটো সময়ত মা আছিলে ঘৰত কোনো নাছিলে তাৰ পাছতে গৈ পালোগে গৈ পোৱাৰ লগে লগে মানে ওচৰ চুবুৰীয়া বুলি নকওঁ মানে চব নহয় দেই আমাৰ একদম কাষতে থকা কিছুমান মানুহে মানে বিভিন্ন ধৰণৰ মানে কথা মানে উলিয়াইলে মানে যি টি কথা কৈ মানে মোৰ ওপৰত মানে এটা দাগ লগাবলৈ চেষ্টাটো কৰা হ'ল সেই হিচাপে মানে তেনেকে দাদাই বুজি নাপায় কথাটো সিহঁতিও হুলস্থুল কৰিলে এটা দাগ লগাবলৈ মানে চেষ্টাটো কৰিলে সেই সময়খিনিত মই বৰ ভাগি পৰিছিলোঁ ভাগিও নাই পৰা মই জানিছিলোঁ যে ভগৱান আছে হয়তো ক'ৰবাত মোৰ পৰীক্ষা লৈছে আৰু সেই সময়খনত যেতিয়া মোৰ একেবাৰে কাষৰ মানুহে যেতিয়া তেনেকে কৈ দিয়ে তেতিয়াহ'লে আমাৰ ঘৰলৈ মানুহ আহিবলৈ ভয় কৰা নিচিনা হৈছে যিটো দাদাহঁতো অহা নাই গধূলি হৈছে সেই দিনটোত মানে গধূলি মা আছে ঘৰটোত অকলে কোনো মানুহ সেই সময়খনত নাই মোৰ সেইদিনাখন ইফালে ছাডেন হোৱা এটা ঘটনা ইফালে মোৰ থেৰাপি আছে এজন শিৱসাগৰৰ এজন জ্যেষ্ঠ ভাল নামটো মই এতিয়া বাৰু নকওঁ এজন পজিশ্যনত থকা তেখেতৰ এটা থেৰাপি যিটো থেৰাপি মই কেঞ্চেল কৰিব নোৱাৰোঁ মই সেই থেৰাপিটোলৈ আহিবলগীয়া হৈছে 6:30 পৰা গধূলি 6:30 পৰা থেৰাপিটো 9টা বজালৈকে দিব লাগে সেই যে গধূলি 6:30 পৰা 9টা বজালৈকে মানে মা যে সেই ঘৰটোত আছে মানে সেই সময়খনত মাৰ লগত কোনো নাই মই মাত্ৰ থেৰাপি দি থাকোঁতে অন্তৰ আত্মাৰে মানে মই প্ৰাৰ্থনা কৰিছোঁ প্ৰভু তুমি মোক কৈছিলা নহয় যে তুমি থাকা তুমি গৈ সময়ত বিপদৰ সময়ত থিয় হৈ থাকা সেই সময়খিনিত তুমি যোৱা না মই মানে অনুৰোধ কৰিছোঁ তুমি যোৱা না মা ওচৰলৈ গৈ মাক ৰখি থাকা কেনেকুৱা হ'ব পৰিস্থিতিটো যেতিয়া মই প্ৰাৰ্থনা কৰিছোঁ মাত্ৰ প্ৰাৰ্থনা গাইছোঁ যাদৱ যদুনন্দন গাইছোঁ মানে যিমানখিনি আহিছে চব গাইছোঁ আৰু শেষত মই গৈ পাইছোঁগৈ যেতিয়া ঘৰত মই মানে গৈ সোমাই গেটখন খুলিছোঁ দৰ্জাখন মানে মই বাইকখন ৰখাই চিধাই মই মাক চিঞৰিছোঁ অ' মা এনেকৈ চিঞৰিছোঁ মা মানে মাজৰ মাৰ ৰুমটোতে সোমাই টিভি চাই আছে লগতে কুকুৰটো আছে মই তেতিয়া চাইছোঁ সঁচাকৈ ভগৱান ৰৈ আছে মাৰ ওচৰত ৰৈ আছে তুমি বিশ্বাস কৰা ৰৈ আছে মই মানে কান্দিছোঁ আৰু মই একো ক'ব নোৱাৰো ৰৈ আছে মই মাক কৈছোঁ মা তুমি ভয় খাইছা নি মায়ে কৈছে একো ভয় লগা নাই ইমানেই ভাল লাগিছে মোৰ আজি থাকি মই নেজানো সঁচাকৈ সেই সময়কণত ভগৱান ৰৈ আছে আৰু তুমি কোৱা তেওঁক মই কেনেকে মানে মই এৰি থাকিব পাৰোঁ কোৱা বহুতে কয় যে পিতৃ মাতৃতকেও বোলে পিতৃ মাতৃ ভগৱানৰ আগস্থান মই কেতিয়াও মানি নলওঁ ভগৱানেই মোৰ কাৰণে মানে ভগৱান মোৰ কাৰণে ভগৱান তাকে সেইখিনি কথা আমি পাতিম তাৰ মাজতে মই মানে কি হয় যে আপোনাক আহিয়ে দেখিছিলোঁ যে এখন তাত বেনাৰত লাগি আছে স্পা থেৰাপিষ্ট মোৰ আজিলৈকে কিন্তু মই ষ্টাৰ্ট হোৱাৰ আগতে কৈছোঁ ন মই স্পা মানে কি জানিছিলোঁ যে চুলিখিনি সৰিছে স্পা কৰি লওঁ বা চুলি ৰাফ হৈ গৈছে মই স্পা থেৰাপিষ্ট বা স্পা মানে সেইটো ইমান জনা নাছিলোঁ যেতিয়া আপুনি মোক কথাখিনি কৈছিল আমাৰ ৰাইজকো তেনেকৈ কওকচোন মই কৈছোঁ স্পা থেৰাপি বুলি ক'লে আচলতে এতিয়া আমাৰ তুমি নজনাটো স্বাভাৱিক কাৰণ আমাৰ চবেই এনেকে ভাবে যে পাৰ্লাৰ এখনত স্পা চেলুন স্পা এনেকে লগাই দিয়ে এইটো তুমি শুনিছাও নহয় বিভিন্ন এটা বদনামো মানে কৰিছে যে গুৱাহাটীতো বদনাম কৰিছে আচলতে স্পা কি নাজানা তুমিয়ে কৈছা নহয় তুমিতো স্পা চাগে চুলিত বহুত কৰিছা তুমি নাজানা যে স্পা কি স্পা হৈছে পানীৰ দ্বাৰা দেহা মন ক্লান্ত কৰিব পৰা হৈছে স্পা যেতিয়া তোমাৰ স্পা থেৰাপি ক'ৰ পৰা হৈছে যে আমাৰ ভাৰতখন ভূস্বৰ্গ ঋষিমুনিসকলে ইয়াতে তেওঁলোকে ধৰ্ম প্ৰচাৰ কৰিছিলে তেওঁলোকে বহুত যোগ সাধনা কৰিছিলে
আৰু তেওঁলোকে ক'ত যোগ সাধনা কৰিছিলে বাৰু তেওঁলোকে কিন্তু ক'তো যান্ত্ৰিকতাৰ মাজত কৰা নাছিলে তেওঁলোকে সদায় তুমি চাবাচোন যোগ সাধনা বশিষ্ঠাশ্ৰম য'ত পানী আছে য'ত প্ৰকৃতিৰ নিৰ্জনতা তাত তেওঁলোকে মানে সেই যোগ সাধনা হওক তেওঁলোকে যিখিনি আয়ুৰ্বেদ চিকিৎসা হওক তাত কৰিছিলে আৰু সেই যি পানীৰ দ্বাৰা দেহা মন ক্লান্ত কৰিব পৰাটো স্পা য'ত মানে তুমি শান্তি আমি যে গা ধুওঁ সেইকাৰণে আমাৰ বাথৰুমটো খুব ধুনীয়া হৈ থাকিব লাগে গা ধুওঁ প্ৰকৃতিৰ লগত বিলীন হৈ আমাৰ কেতিয়াবা খুব ঘৰত কাম কৰি আমি কেলেনো পিকনিক খাবলৈ ওলাই গুচি যাওঁ নদীৰ কাষলৈ ওলাই যাওঁ আচলতে আমাৰ বডিটোক আমাক সেই প্ৰকৃতিৰ লগত এডজাষ্ট কৰিবলগীয়া হয় পানীৰ দ্বাৰা দেহা মন ক্লান্ত কৰিব পৰাই হৈছে স্পা আৰু ক্ৰীম দি তুমি চুলি তেনেকৈ মালিচ কৰি থাকিলে স্পা নহয় সেইটো এনেই লিখি দিয়া হয় স্পা বুলি আৰু স্পাটো একদম আধ্যাত্মিক বস্তু এনে স্পা চেলুন বুলি স্পা নাথাকে স্পা কেতিয়াও কয় যে মহানগৰীৰ মাজমজিয়া স্পা চেলুন নহয় মহানগৰীৰ মাজমজিয়া স্পা শব্দই থাকিব নোৱাৰে স্পা শান্তি স্পাত থাকে মেডিটেশ্যন স্পাত থাকে স্পৰ্শ চিকিৎসা যি স্পৰ্শই মানুহৰ মানে এটা দেহ উজ্জীৱিত কৰিব পাৰে যিজন স্পা থেৰাপিষ্টৰ লগত কথা পতাৰ লগে লগে মন শান্ত হৈ পৰে সেইটো স্পা আজি আমাৰ শান্ত হৈছে ধন্যবাদ অহাবা কৈ আছো আৰু তাৰ কাৰণে পঢ়িব লাগিব তাৰ কাৰণে অভিজ্ঞতা ল'ব লাগিব পঢ়ি শেষ নাই এক আধ্যাত্মিক শক্তি মহাদেৱ শিৱৰ জটাৰ পৰাই দেখোন গংগা ওলায় হয়নে নহয় স্পাই মেইন একদম জেগাৰ পৰা স্পা ওলাই আহে হয়নে কৃষ্ণৰ বাঁহীৰ মাততে বোলে হিলিং হয় যিটো একেবাৰে প্ৰাকৃতিক বাঁহীত চোৱাচোন এডাল বাঁহে থাকে কোনো তাত ক'তো ভেজা নাথাকে এটা একদম নেচাৰেল যিটো শব্দ বাঁহীৰ মাতে কি কৰে দেহা মন শান্ত কৰি পেলায় জীৱ জন্তুও যেতিয়া বাঁহী বজাই থাকে জীৱ জন্তুও উঠি চায় হয়নে নহয় সেয়াই হৈছে স্পা য'ত শান্তি আছে য'ত প্ৰকৃতিৰ নিৰ্জনতা আছে প্ৰকৃতিৰ মাতত আমি জীৱনটো উদযাপন কৰিব পাৰোঁ প্ৰকৃতিৰ গোন্ধ ল'ব পাৰোঁ প্ৰকৃতিৰ লগত থাকিব পাৰোঁ সেয়াই হৈছে স্পা তাকে দেই ইমানখিনি জনাই নাছিলো স্পাটো আৰু মই কোৱাটোৱে চুলি সৰিছে ৰাফ হৈছে স্পা কৰে তাকে ইমান এটা যদি ধুনীয়া এটা শব্দ স্পা মানে ইমান বহল তাৰ অৰ্থ আজিকালিতো স্পাৰ ভিতৰত গুৱাহাটীতে আপুনি কোৱাটো কিমান বেয়া কাম বা কিবা কিবি সেইটো বেয়া কাম হৈছে সেইটো আচলতে অনভিজ্ঞ মই কৈছো নাই অনভিজ্ঞ মানুহৰ হাতত পৰাৰ লগে লগে সকলো বস্তু বেয়া হৈ পৰে এজন অনভিজ্ঞ মানুহৰ হাতত যেতিয়া কোনোবা এটা বস্তু পৰি যায় তেতিয়াহ'লে সি বেয়া হৈ পৰে আজিকালি স্পা বুলিয়ে নহয় বিভিন্ন প্ৰফেচনেল কি কয় বেয়া হৈ গৈছে নে আজি আমি স্পাৰ ওপৰত আজি মোৰ আয়ুৰাৰ পৰা মই 4 বছৰীয়া পৰিক্ৰমা পাৰ কৰিছো তাৰ পাছত সতী জয়মতী যোগ মহাপীঠৰ পৰা য়োগা এণ্ড নেচাৰোপেথিৰ ওপৰত মই এবছৰীয়া কৰিছো 5 বছৰ মই মাত্ৰ শিকিছো তাৰ পাছতো মই শিকি আছো এতিয়াও আকৌ স্পা এতিয়াও আকৌ মোৰ স্পা বিষয় কৃষ্ণ স্পা বিষয় গীতা স্পা বিষয় বাঁহী এইটো মই পঢ়িয়ে আছো নহয় শেষটোতো হোৱা নাই ধেৰ আছে স্পা ওপৰত আৰু অনভিজ্ঞ এজন স্পা থেৰাপিষ্টে বহুতে কয় এতিয়াও মোলে ফোন আহে জানা লেডিজে দিব নে জেন্টছে দিব মই কি লেডিজে দিব নে জেন্টছে দিব কি লেডিজে দিব নে জেন্টছে দিব এনেকে মোক সোধে প্ৰশ্ন মাছাজ কোনে কৰিব লেডিজে কৰিব নে জেন্টছে কৰিব সেইটো কি কথাটো এজন স্পা থেৰাপিষ্ট তেওঁ এজন মানুহক যেতিয়া ট্ৰিটমেণ্ট দিবলৈ হয় লেডিজ জেন্টছৰ কথা নাই আৰু এজন প্ৰপাৰ যদি থেৰাপিষ্ট হয় সেইগৰাকী লেডিজ হওক জেন্টছ হওক মেটাৰ নকৰে তেওঁ দিব মই 100% কম যিজন প্ৰপাৰ থেৰাপিষ্ট হয় নহয় তেওঁ হাতে যদি এজনী লেডিজৰ হাতে এজন জেন্টছে যদি থেৰাপি লয় নহয় মই 100% কম কেতিয়াও তাত একো বেয়া হ'বই নোৱাৰে কাৰণ তেওঁ ইমান এটা স্পা থেৰাপিৰ বিষয়টোত ইমান এটা সুন্দৰ বিষয় তাত আমি ইমান সুন্দৰকৈ আমি সোমাই যাওঁ তাৰ পাছত আমি ভাবিবই নোৱাৰো মানে যে কিবা বেয়া হ'ব ভাবিবই নোৱাৰো আৰু অনভিজ্ঞ মানুহখিনিৰ কথা মই নাজানো মই কৈছো না স্পা চেলুন গুৱাহাটীৰ মাজমজিয়াত স্পা চেলুন মাজমজিয়াত কেনেকে স্পা হ'ব তাকে মানে মই কোৱাটো হয় আৰু ক্ৰীম এখিনি লগাই দিলে ক্ৰীম সানি দিলে স্পা নহয় সেই স্পা হ'বলৈ হ'লে সেই স্পৰ্শটো তোমাক যেতিয়া চুব তুমি যেতিয়া স্পা থেৰাপিষ্ট এজনক লগ পাবা লগ পোৱাৰ লগে লগে তোমাৰ এতিয়া তুমি মোক কোৱাচোন তুমি আমাৰ আজি স্পালৈকে আহিছা আজি মোক লগ পাইছা তুমি মোক পডকাষ্ট বুলি দৰ্শকে ভাল পাব বুলি নহয় তুমি সঁচাকে তোমাৰ অনুভৱটো কোৱাচোন মই সেইটোৱে মই সোমাইহতে মোৰ হাজবেণ্ডৰ লগত আহিছে মই তেওঁ সোমাই আহোঁতে যেতিয়া আমি ভিতৰৰ দৰ্জাখন খোলা নাই মই তেতিয়া কৈছিলো যে বৰ ধুনীয়া স্মেল এটা আহিছে তাৰপিছত যেতিয়া মই সেই নৈখন দেখিলো লগালগ মই সেইফালে গৈছো মই অকণমান ভিডিঅ' কৰো হা মই কৈছো যে সোমাবলৈ দৰকাৰ নাই দেখোন স্পা ল'বলৈ দৰকাৰ নাই দেখোন এই পৰিৱেশটোতে স্পা মানে আহি গৈছে পৰিৱেশটো সেইটোৱে গোটেইখিনি বস্তু পৰিৱেশত লগোৱা পৰিৱেশটো কি আৰু নিজে
মই কৈছো নহয় নিজে ভালকে থাকি ভাল পাওঁ খুব আৰু সুন্দৰকে ওলাই সোমাই যাওঁতে হাঁহি এটা সেই হাঁহিটোতো এটা স্পা মানে এজন স্পা থেৰাপিষ্ট বুলি ক'লে তুমি তেওঁ তোমাক থেৰাপি দিবই নালাগে তেওঁক তুমি লগ পাব লাগিব লগ পাই তেওঁৰ লগত কথা পাতিব লাগিব সেই কথাখিনি শুনিয়ে তোমাৰ ভাল লাগিব লাগিব স্পালে ক'ত আহিলৈ তোমাৰ খুব ভাগৰ তুমি ষ্ট্ৰেছখিনি ৰিলিফ কৰিবলৈ আহিবা তুমি সেই সময়খিনি তোমাক যেতিয়া তেওঁ কথা পাতিব তেওঁৰ লগত তুমি কথা পাতিবা তেতিয়াই তোমাৰ স্পা হ'ব আজি আমি কথা পাতিছো আমাৰ কথা পতাও স্পা মই কৈছো না গা ধোৱাও স্পা আমি ভাত খাওঁ ভাত খোৱাৰো স্পা আমি খোৱাৰো ধুনীয়াকে থাকিব লাগিব ঘৰটোত সোমাই আহিলে খুব ভাল লাগিছে এইটো স্পা ফিল শান্তি য'ত শান্তি পোৱা যায় সেইটোৱে আৰু তাকে থেৰাপি হিচাপে আৰু আমি লাহেকে অকণমানটো অভিজ্ঞতা লৈ লাহে লাহে কামবোৰ কৰি গৈ আছো বহুতে ভাল পাইছে কিন্তু বহুতে হয়তো আজি পডকাষ্টটো চাইও ক'ব ভাল পাইছো বুলি মই বিশ্বাস ক'বই লাগিব মানে এই থেৰাপি খিনিৰ পৰা আৰু আপোনাৰ স্পা থেৰাপিটোত বহুত বিষয় সোমাই থাকে স্পা থেৰাপিটোত মানে তোমাৰ চাউণ্ড থেৰাপি থাকে মই কৈছো না হিলিং থেৰাপি থাকে তাৰপাছত য়োগা থেৰাপি থাকে নেচাৰোপেথি থাকে মই স্পা থেৰাপি প্লাছ নেচাৰোপেথি আৰু কয় য়োগা থেৰাপিৰ ওপৰতে মোৰ বিষয়টো মানে স্পাৰ আৰু মই এতিয়া হেপিনেছ হিলিঙৰ ওপৰত কৰি আছো হেপিনেছ হিলিং মই কৈছো নহয় কৃষ্ণ বাঁহী গীতা হেপিনেছ হিলিঙৰ সেয়াই মন্ত্ৰ কৃষ্ণ বাঁহী গীতা এতিয়া মই সুধো যে হয় কৃষ্ণ এজন খুব দুৰ্দান্ত প্ৰেমিক বুলি নকয় জানো গতিকে আপোনাৰ প্ৰেম মোৰ প্ৰেম হৈছে মোৰো প্ৰেম হৈছে প্ৰেম নোহোৱা নহয় মই প্ৰেমতে পাগল সঁচাকে মোক তুমি দেখি আহিছা তুমি যে ভাল পাইছা মোৰ এই গোটেই চৌপাশটো তুমি ভাল পাইছা এইটো মোৰ প্ৰেম মই ভাল পাওঁ ৰাতিপুৱা শুই উঠো মই নিজৰ প্ৰথমতে মই আৰম্ভ কৰো ফেচ য়োগাৰে মই নাৰিকল তেল দি ধুনীয়াকে মই মুখখন মাছাজ কৰো কাৰণ মই প্ৰেম মই নিজক ভাল পাওঁ মোৰ নিজৰ ধুনীয়া হৈ থাকিবলৈ মন যায় মই চবকে কওঁ তুমি এনেকে মেইনটেইন কৰা তাৰ পাছতে মই খোৱাখিনি যোগাৰ কৰো নিজৰ খোৱাখিনি যোগাৰ কৰো ঘৰটো চাফা কৰো প্ৰতিটো চুকে কোণে মই চাফা কৰো ধুনীয়াকে লাগে এইটো মোৰ প্ৰেমটো মানে মোৰ নিজৰ লগত মোৰ এইখিনি আজিকালি মই নিৰ্দিষ্টকে তোমাক এতিয়া ক'ব নোৱাৰো যে মই অমুকজনী ছোৱালীকে ভাল পাওঁ বা অমুককে ভাল পাওঁ তেনেকুৱা প্ৰেম মোৰ নাই আৰু মোৰ প্ৰেম হৈছে এই মই নিজৰ লগত প্ৰেম নিজক ভাল পোৱাটো বহুত নিজৰ লগত মই প্ৰেম কৰো বহুত জৰুৰী আৰু মই প্ৰেমো হৈছে যিটো মানে তুমি যিটো ভাগে কুৱেশ্যনটো সুধিছা সেইটো প্ৰেম কিন্তু মানুহক ক'বলেহে হয় অমুকক ভাল পাইছে দেই এনেকে অমুকৰ লগত থাকে দেই সেইটো প্ৰেম মই ভাবো সেইটো প্ৰেম নহয় প্ৰেমটো মানে স্বতঃস্ফূৰ্তভাৱে হয় মই এতিয়া মোৰ কাৰণে মই যিটো মই নিজক ভাল পাওঁ মানে মই কৈছো কৃষ্ণ প্ৰেম তেওঁক পাই গলো কাৰণে মই প্ৰেম কৰিবলৈ শিকিছো তেওঁক ভাল পাওঁ আৰু সুখী যেতিয়া চোৱা প্ৰেমৰ পৰা কি বিচাৰে তুমি কেয়াৰ বিচাৰা প্ৰেমে তোমাক কেয়াৰ দিয়ে যে তেওঁ তোমাক মৰম কৰক সুখ দিয়ক তুমি শান্তি পোৱা যেতিয়া তুমি কাৰোবাৰ পৰা পাবাই সেইখিনি গোটেইখিনি তোমাৰ ভৰপূৰ হৈ থাকে তেওঁহে প্ৰেম আৰু কোনো বেলেগ প্ৰেম কেলে এই মৰা পাখিটো ইয়াত কিয় মই পাগুৰিটো মানে মই কৈছো না মই নিজকে ধুনীয়াকে সজাই ৰাখি ভাল পাওঁ মোৰ পাগুৰিটো মই এখন বিয়াত মানে ষ্টাইল এটাত দেখি মই কৰিছিলো তাৰ পাছত তেতিয়া মই গীতা পঢ়া নাই বা তেতিয়া মই ইমানখিনি কথা ক'ব পৰা হোৱা নাই তেতিয়া ষ্টাইল বুলি আচলতে ভগৱানে মই কৈছো না প্ৰতিটো সময় টানি আনি থাকে তেনেকৈ মই কৰিলো তাৰপিছত যেতিয়া কৃষ্ণৰ ফটোবিলাক দেখো তেওঁ পাগুৰি মাৰি থাকে কেতিয়াবা নিজকে চাওঁ বহুতে মোক কয়ো তোমাক কৃষ্ণ দিম দেই ভাওনাত কৃষ্ণ দিম দেই ৰাসত কৃষ্ণ দিম দিবলৈ আহেও বহুতে মই সময় নাই কাৰণেহে গোৱা নহয় আৰু যেতিয়া মোক কৈ থাকে ন আৰু মই যেতিয়া তেওঁক ভাল পাওঁ সেইকাৰণে নিজকো মানে তেনেকে ভাল পাওঁ তাৰপিছত যেতিয়া মৌৰা পাখিটো মাৰি মই এটা শ্ব' মানে কৰিবলৈ গৈছিলো গুৱাহাটীত মানে এংকৰিং কৰিবলৈ গৈছিলো সেই তেতিয়া মানে খুব ভাল দেখিছে তাৰপাছত এনেই ভাল লাগে আৰু মানে ষ্টাইল এটা লাগে আৰু মই ধুনীয়া ভগৱানো ভাল পাওঁ জানা কৃষ্ণ যে ধুনীয়াকে সাজি থাকে বিৰাট ভাল পাওঁ মই প্ৰথমতে কৈছিলো যে হাঁহি থকাটো সেইটো পৰা আহিছে নেকি হাঁহি ভাল পাওঁ বুলি কৈছিলে হাঁহি ভাল পাওঁ হাঁহি আগৰ পৰা হাঁহো সৰুৰ পৰাই হাঁহো বিৰাট এতিয়া অকমান সৰুকালটো কওকচোন মানে কেনেকে এই গোটেই লাইনখিনিলৈ অহা প্ৰথম মানে শিক্ষাৰ পৰা একদম সৰুকালটো হৈছে কি মই কৈছো ন মই একদম গাঁৱৰ ল'ৰা হুলাপাৰ গায়নগাঁও জেৰেঙা চুক আমাৰ সেইডোখৰত তেতিয়াতো 12 ঘৰো নাছিলে চাগে একদম জেৰেঙা পথাৰৰ মাজতে ঘৰ আৰু আমাৰ একদম বোকা গোবৰ নোচোৱাকে চাগে মোৰ ৰাতিপুৱা গধূলি নহয় আৰু সেইকাৰণে এতিয়াও এইটো অভ্যাস ৰাতিপুৱা উঠি ফুলত গোবৰ চোবৰ খুচৰি ক'ৰবাত গোবৰ এচবৰ পালে উঠাই অনাটো স্বভাৱ হৈ গৈছে আৰু একদম গাঁৱৰ মাজত আছিলো 7 নং গায়নগাঁও একদম ঘৰৰ ওচৰৰ স্কুল এখনত পঢ়িছো কোনো মডাৰ্ণ নহয় ষ্টাইল কৰি থাকো আৰু কিন্তু ইমান মডাৰ্ণ নহয় গাঁও একদম গাঁৱলীয়া এতিয়াও গাঁৱলীয়া মানুহ বোকাতহে পদুম ফুল ফুলে বুলি কয় যে বোকাৰ মানুহ মানে পদুম ফুল হয় নহয় নাজানো কিন্তু মই বোকাৰ মানুহ এতিয়াও বোকা ভাল পাওঁ
দাদাই মোক কেতিয়াবা গালিও পাৰে তই মানে এইবোৰ লৈ পেলাই ভাল পাওঁ মই কৈছো মোৰ স্কুল হৈছে একদম 7 নং গায়নগাঁও প্ৰাথমিক বিদ্যালয় তাৰ পাছতে মই হাইস্কুল পঢ়িছো বৰপাত্ৰদল হাইস্কুল আমাৰ কালুগাঁও তাৰ পাছত মই হাই ছেকেণ্ডাৰী হলগুৰি হাই ছেকেণ্ডাৰী তাৰ পাছত মই ডিগ্ৰী কৰিছো আমাৰ শিৱসাগৰ এটা মহাবিদ্যালয় তাৰ পাছতে মই মাষ্টাৰ্ছ কৰিছো ইগনোৰৰ পৰা তাৰ পিছত এনেকুৱা লাইন কিনলে কেনেকৈ অহা হ'ল এনেকুৱা লাইন কিনলে অহা হ'ল মানে কি মই সৰুৰ পৰা মই কৈছো না মই ধুনীয়াকে থাকি ভাল পাওঁ মই ঘৰখন আজি স্পা নহয় মই তেতিয়া নাজানো আচলতে মোক ভগৱানে স্পা থেৰাপিষ্ট সৰুতেই বনাইছিলে মই ধুনীয়াকে ঘৰখন থাকি ভাল পাওঁ মই লেতেৰা পেতেৰা ঘৰ এখনত থাকিব নোৱাৰো যি টি কথা কৈ থকা মানুহৰ লগত কথা পাতিব নোৱাৰো অকমান উচ্চাকাংক্ষী মানুহৰ লগত উচ্চাকাংক্ষী মানে ডাঙৰ ডাঙৰ গাড়ী অট্টালিকাৰ কথা কোৱা নাই দেই উচ্চ মনৰ ভাল মনৰ মানুহৰ লগত কথা পাতি ভাল পাওঁ ধুনীয়াকে থকা মানুহ ভাল পাওঁ সেইভাগে মই থাকিলো থাকি গাঁৱৰ ঘৰখনত মানে তেনেকে থাকি তাৰ পাছতে কি কথা ক'বলৈ গৈছিল খেলি মেলি হৈছে আকৌ এই লাইনটোলে কেনেকৈ আহিলে কোন এই লাইনটোলে কেনেকৈ আহিলো কথা ধেৰ কৈ দিছো যে ভালো লাগিছে এই লাইনটোলে কেনেকৈ আহিলো ধুনীয়াকে থাকি ভাল পাওঁ তাৰ পাছতে যেটো মোৰ বিষয়ে হৈ গৈছে যে জীৱনৰ লক্ষ্য কি এই কথাটো আগতে ইন্টাৰভিউত মই কৈছো যে প্ৰথম মোৰ দাদাই এখন কেৰিয়াৰ গাইড আনি দিছিলে যে কেৰিয়াৰ গাইডখনত তই বাছি ল যে তোৰ জীৱনৰ লক্ষ্য কি আৰু সেই গোটেই কেৰিয়াৰ গাইডখন পঢ়ি চাইছিলো যে সৌন্দৰ্য বিশেষজ্ঞ বিষয়টোত আছিলে যে মানুহজন ধুনীয়া হলে নহব মন ধুনীয়া হ'ব লাগিব হাত ভৰি নখ ধুনীয়া হ'ব লাগিব চাফ চিকুণ হ'ব লাগিব তেতিয়া মই বিষয়টো বাছি লৈছিলো সৌন্দৰ্য বিশেষজ্ঞ আৰু সৌন্দৰ্য বিশেষজ্ঞৰ পৰাই মই যেতিয়া প্ৰথম আৰম্ভ হৈছিল মোৰ সৌন্দৰ্য বিশেষজ্ঞ কোৰ্চ যোৰহাটত তাৰ পাছতে মোক কাজিৰঙা আয়ুৰা নৰ্থ ইষ্টৰ টপ স্পাখন তেওঁলোকে বনাইছিলে আৰু সেই তেতিয়াই মানে নৰ্থ ইষ্টৰ পৰা 10টা ল'ৰা ছোৱালী বাছনি কৰিছিলে দৈনিক জনমভূমিয়ে আৰু সেই বাছনিত ময়ো আচলতে অংশীদাৰ হৈছিলো আৰু দৈনিক জনমভূমিয়ে মোৰ গোটেই আচলতে আজি যেটো মই ধৰ্মেন্দ্ৰ হৈ আছো পঢ়ালে গোটেইখিনি কৰিলে লৈ গ'ল আৰু সেই তেতিয়াই মই বুজি পাইছিলো যে সৌন্দৰ্যৰ এটা পাৰ্ট হৈছে স্পা আৰু ই হৈছে এটা থেৰাপি যেটো থেৰাপিয়ে এজন মানুহক মানে সুস্থ সবল কৰি সুন্দৰ এটা জীৱন সুখী জীৱন দিব পাৰে আৰু ময়ো লাহে লাহে সুখী হ'বলৈ ধৰিলো ধুনীয়া হ'বলৈ ধৰিলো ধুনীয়া হয় নাই বহুত ধুনীয়া মই কৈ আছো হাঁহিটো ইমান ধুনীয়া ধুনীয়া হ'বলৈ ধৰিলো কৃষ্ণৰ প্ৰেমত ধুনীয়া হ'বই লাগিব ধুনীয়া হ'বলৈ ধৰিলো তাৰ পাছতে আৰু এটা এডখতে কৈ থওঁ মাসাজ থেৰাপিষ্ট স্পা হৈছে স্পৰ্শ চিকিৎসা যেহেতু মই মাসাজ থেৰাপিষ্ট হয় এজন মানুহৰ প্ৰথম আৰম্ভণি হৈছে মাসাজেৰে তোমাৰো যেটো বাচ্চা এটা আছে তাৰ ট্ৰিটমেন্ট তুমি প্ৰথম মাসাজে কৰা ন তেল হানি মালিশ কৰা আৰু শেষৰ চিকিৎসাও হয় মাসাজ চিকিৎসা আমাৰ চিকিৎসা পদ্ধতি আৰম্ভ হৈছে মাসাজ চিকিৎসাৰ দ্বাৰা আৰু শেষ মানুহৰ জীৱনো শেষ হয় চিকিৎসা মাসাজ চিকিৎসাৰ দ্বাৰা সেইকাৰণে মাসাজ চিকিৎসা এটা ইমান সহজ বিষয় নহয় ই মানে এটা শক্তিশালী এটা আধ্যাত্মিক ভগৱানৰ মানে সৃষ্টি এটা শক্তিৰ বস্তু মানে শক্তি তাকে দেই কথাবোৰ জানিও খুব ভাল লাগিছে মানে মোৰো পাতি ভাল লাগিছে কথা পাতি বেলেগ ভাল পাওঁ বেলেগ কথা শুনি ভাল লাগিছে মানে আমি কি হয় আমি যোনখন পৃথিৱীত এতিয়া আছো আমাৰ মই আহোতে কৈছিলো ন যে আমি আধ্যাত্মিক জগতখনলৈ যাবলৈ নিবিচৰা নিচিনা হৈ গৈছে কাৰণ ব্যস্ততা আৰু দিনটো কাম বন বা এনেকুৱাতে হেৰি হৈ থাকে ব্যস্তও হ'ব লাগিব তুমি চোৱা মই সকলো কথা মই গীতালে টানি আনি ল'ম বা কৃষ্ণৰ কথাকে ক'ম তেওঁ বিষয়ে বাহিৰে ক'বলৈ মোৰ আৰু ৰাস্তাই নাই বা কাৰো একো বিষয়ো নাই আৰু হেৰিয়ত ই কয় যেতিয়া তেওঁ ব্যস্ত তেওঁ মৃত্যুৰ দিনাখনলৈকে তেওঁ কেনেকে মৰিব সেয়া ব্যস্ত হৈছে ৰামৰ বিষয়ে যদি তুমি পঢ়িবলৈ যোৱা ব্যস্ত কৃষ্ণৰ তুমি জীৱনটো চোৱাচোন সৰুৰ পৰা তেওঁ জন্ম হৈছে কাৰাগাৰত কেনেকা কি তেওঁ যদি গোটেই ব্যস্ততাপূৰ্ণ জীৱনটো আমি কি ব্যস্ত একো ব্যস্ত নহয় মই কিন্তু নিজকে ব্যস্ত বুলি নাভাবো মই যেতিয়া কাৰোবাৰ কথা শুনো নহয় যেতিয়া চাওঁ যে অমুকে ইমানখিনি কাম কৰে মই ব্যস্ত নহয় মই ব্যস্ত মই তেতিয়া ভাবো মই দেখোন একেবাৰে ব্যস্ত নহয় মই নিজক লৈ লাগি থকা মানুহ এটা আহে সদায় মোৰ পেচেণ্ট আহে মই পেচেণ্টৰ লগত লাগো তেওঁলোকৰ লগত কথা পাতো ভাল লাগে তেওঁলোকে সুধে হাঁহে ফুৰ্তি কৰে মই তেওঁলোকক ট্ৰিটমেন্ট দিও কোনো ভালো হৈছে আজিলৈকে বেয়া হোৱা কোনো মই আজিলৈকে পোৱাই নাই সকলোৱে ভাল হৈছে সেইটো জন্য ভগৱানক মানে আকৌ ধন্যবাদ এখবাৰ যাৰ কথাই স্পা তেওঁ ভাল হৈছে বহুত ৰোগী মানে এই কয় মৃত্যুৰ দুৱাৰদলিত থকাৰ পাছতো আজি খুজকাঢ়ি ইভিনিং ৱাক কৰে আজি তেওঁ বাহিৰত ফুৰিবলৈ যায় এনেকুৱা হৈছে কোনোবাই চাইকেল চলাইছে কোনোবাই গাড়ী চলাইছে মই বহুত বেছি সুখী কিন্তু মই সঁচা কথা কৈছো ইমান মোৰ কোনো শক্তি নাই কোনো একো নাই যেতিয়া মই ভগৱানক পালো যেতিয়া মই গীতাক পালো তেওঁহে কৰি আছে যিদিনাখনি হয়তো তেওঁ যদি ৰখাই দিয়ে মোৰ এইবোৰ আজি তুমি মোক বিচাৰি অহা এইবোৰ কৰবাত শূন্য হৈ পৰিব এইবোৰ তেওঁৱে মানে চব কৰি আছে কাৰণে তেওঁ বাহিৰে মানে
একো নাই একো নাই মই আজি পডকাষ্টটো আহোঁতে তুমি দেখিছা মোৰ কাষতে কৃষ্ণৰ মূৰ্তি আছে ইফালে মই তেওঁক মানে কৈছো প্ৰভু তোমাৰ কথা পাতিম আমাৰো ভাল লাগিছে তোমাৰ কথা পাতিম এতিয়া আজিকালি কি হৈছে যিবোৰ শব্দ দুটাক আমি মানে শুনাও মানে গুৰুত্ব দিয়া নাছিলো ডিপ্ৰেছন আৰু এনজাইটি এই শব্দবোৰ আজিকালিহে বহুত বেছি চলিছে কেনেকে মানুহ এজন ডিপ্ৰেছনত যেতিয়াবা কিবা এটা কথাত মানসিকভাৱে ভাগি পৰে কেনেকে কি কৰিব লাগে বাৰু মানসিকভাৱে ভাগি আসলে মানুহ মই তোমাক কৈছো না পৰিবই নালাগে কি কাৰণে তুমি ভাগি পৰিবা প্ৰতিটো সময়ে মানে তুমি চাবাচোন তুমি এতিয়া ভাবা যে তোমাৰ লাইফত যেটো বেয়া হৈছে নহয় তাৰ পৰা ভালো হৈছে কিন্তু মই কৈছো না যিদিনাখনি মোৰ ঘৰত এটা আত্মহত্যাৰ ঘটনা হৈছে সেই ঘটনাটো হোৱাৰ দিনাখনি মোৰ কাখৰ মানুহে মোৰ ঘৰত এনেকুৱা এটা বদনাম উলিয়াই দিছে যে মোৰ ওচৰৰ মানুহ মোৰ ঘৰলৈ অহা নাই মোৰ মা 9:30 পৰা 9টা বজালৈকে মোৰ দাদাহঁত অহা নাই ঘৰলে মা এজনী সাধাৰণ একদম সহজ সৰল এজনী গাঁৱৰ মানুহ তেওঁ অকলে সেই মোৰ বাউণ্ডেৰীটোত আছে য'ত মই মানে মই ওলাই আহিছো কামত 6:30 পৰা 9টা বজা হেকন মই বহুত সময় তেনেকুৱা এটা পৰিস্থিতিত তেতিয়া যে মই ভগৱানক মাতিছো গৈ পাই ভগৱানক দেখিছো আসলে মোক ভগৱানে দেখাবৰ কাৰণে হেতু কৰিছে ন মই যদি ভাবিলো ঈশ্বৰা মোক ওচৰৰ মানুহে বেয়া পায় এই ঈশ্বৰা মোৰ মা ওচৰলৈ অহা নাই হয়তো মই ভগৱানক নেদেখিলো হেতেন সেইদিনাখনি দেখিলো হেতেন নে সেইকাৰণে প্ৰতিটো মানুহৰে জীৱনত ভালে হ'ব তুমি ভাল কাপোৰ এটা কিনি আনি পিন্ধিব লাগিব ন তেতিয়াহে তোমাক ভাল লাগিব তুমি যদি সদায় লেতেৰাকে থাকা কোপা ভাল লাগিব তুমি যদি নিজৰ গাটো নোধোৱা এই আজি মন নাই যোৱা গাটো এনেকুৱা তুমি গাটো ধুবলৈ যাব লাগিব ধুনীয়াকে গাটো ধুব লাগিব অকমান সুগন্ধি ল'ব লাগিব ধুনীয়াকে চাই নিজক আইনাখনত তুমি ধুনীয়াকে সজাব লাগিব তেতিয়াহে তোমাৰ ভাল লাগিব তোমাৰ যদি কাখতে বোলে মানুহে ঘৰ আছে খুব ধুনীয়াকে সজাইছে ঘৰখন ফুলনি পাতিছে তুমি তেওঁক চাই ফুলনি পাতিবলৈ চেষ্টা কৰিব লাগিব তুমি যদি ঘৰৰ জাবৰ টুকুৰাটো তেওঁলোকৰ ঘৰলৈ দলিওৱা তেতিয়াহ'লে তোমাক কোনো ডিপ্ৰেছনৰ পৰা মানুহে আঁতৰাব নোৱাৰে তুমি যদি সদায় লোকৰ কথাই পাতি থাকা লোকৰ বেয়াটোৱে চাই থাকা তোমাক কোনো ডিপ্ৰেছনৰ পৰা আঁতৰাব নোৱাৰে তুমি যদি ভাবি থাকা মই বেয়া মোক কি আছে এনেকৈ যদি ভাবা কি হ'ব একোৱে নাই ইমান সুখী জীৱন আৰু তুমি ভাবা আজি তুমি মোক কোৱাচোন কি কৰিব পাৰিছা জীৱনত তুমি মোক কোৱাচোন যে তুমি পানী গিলাচ আজি আমাৰ পডকাষ্টটো তুমি কৰিব পাৰিলা টাইমত আমাৰ মিলিলে জানো নিমিলিলে হয়নে 12টা বজাত বুলি আছিলে কিন্তু তাৰ পাছতে আমাৰ নিমিলে তাৰ পাছত আমি পডকাষ্টত ইয়াত বহিলোহি কাপোৰ কানি পিন্ধি তাৰ পাছত আকৌ আমি কাম তাৰ পাছত আমাৰ আকৌ ডিসকাশন চেঞ্জ হৈছে হয়নে নহয় কিমানখিনি বস্তু মানে হৈছে আমাৰ ইচ্ছা অবিহনে একো হ'ব নোৱাৰে সেইকাৰণে আমি ইচ্ছা কৰি একো লাভ নাই মই কৈছো প্ৰথমতে গছৰ পাতখিলাও ভগৱানৰ ইচ্ছাৰ অবিহনে নলৰে নিজে লৰাবলৈ গলে পাতখিলা ছিগি পৰিব সেইকাৰণে আপোনাৰ জীৱনত বা সকলোকে কওঁ কাৰো জীৱনত কি হ'বলৈ গৈ আছে ইনে নিজে গৈ জুকাৰিবলৈ লাভ নাই যি হ'বলৈ গৈ আছে গৈ থাকে হ'বই ভগৱানে মোকে দিছে মই ধুনীয়াকে নিজক ৰাখিব লাগে সদায় সুখী হৈ থাকিব লাগে যি দিছে তাতে সুখী হ'ব লাগে কেলে ইমান ডাঙৰ আত্তালিকা মোৰ ঘৰটো ইমান অকণমানি তুমি আহি কলা যে ভাল লাগিছে মই সাংঘাতিক সুখী একোৱে নাই মাত্ৰ ৰুম 3টা ওপৰত এটা ইয়াত এটা 3টা ৰুম 3টা ৰুমত এগালমান থকা হলে বেয়া লাগিলহেঁতেন নেকি মই তেনেকৈ ভাবিছো মই সুখী আপুনি এতিয়া ধৰি লওক স্পা থেৰাপিষ্ট মই কিন্তু আগতে আপোনাক এজন মডেল এজন এংকৰ বুলি বেছি জানিছিলো এতিয়া মই এইটো গম পাইছো বাৰু কিন্তু আগতে ইমানখিনি কেনেকে মানে মডেলিং লাইনটোত কেনেকে হ'ল মডেলিং লাইনটোত মই কৈছো ন মই ধুনীয়াকে থাকি ভাল পাওঁ খুব নিজকে সজাই পৰাই ৰাখি ভাল পাওঁ মডেলিং লাইনটোত কি হ'ল আকৌ ক'ব লাগিব মোৰ দাদাক টানি আনিব লাগিব দেই এতিয়া তাক টানি নানিলে বেয়া হ'ব কাৰণ তাৰ লগত খুব দনো লাগো নমতা নমতিকেও থাকো তাৰ লগত আৰু হেৰি তাকে টানি আনিব লাগিব বেচেৰা খং উঠিব তাৰ চাই লৈ সি বেছি কৰিলে এনেকুৱা সি খুব ষ্টাইলিছ এতিয়া সি নিজে কিন্তু নকৰে জিম যাবলৈ ক'লেও নাযায় এনেকুৱা তাৰপাছতে সি মানে তেতিয়াই কোনোবা তাৰ ফ্ৰেণ্ড আছে ফটো মাৰিব কিবা কৰিব এই আইনাখনৰ আগত অমুক কৰিব এনে ক'ব এনেকে মডেলিং কৰিছো সেই যে সিয়ে মোক মডেলিঙৰ মানে মূৰত ভৰাই দিলে তাৰপিছত চাইছো যে ময়ো ধুনীয়া মানে মই নিজকে ধুনীয়া ধুনীয়া মই নিজে ধুনীয়া এনেকে কৰিব লাগে তাৰপৰা যেহেতু প্ৰথম অৱস্থাত কিন্তু মই শকত আছিলো বহুত তাৰপৰা মই ফিটনেছৰ মোৰ গুৰু অৰুজ দাসৰ নামটো ল'ব লাগিব তেখেতে মোক ফিটনেছৰ লাইনলৈ লৈ গ'ল আৰু অৰুজ দাই ফিটনেছৰ লাইনটো লোৱাৰ পিছত যেতিয়া তেওঁ মোক ধুনীয়া গোটেই ফিটনেছৰ সেইটো দি দিলে মই গম পাই গ'লো যে কেনেকৈ নিজক মেইনটেইন কৰি ৰাখিব পাৰি সেই মেইনটেইন কৰি ৰাখিলো ধুনীয়া হ'লো মিষ্টাৰ শৰাইঘাটলৈ গ'লো নেজানো কি কৰিব লাগে জিকি গ'লো নহয় বাপেকে তাৰপাছত মিষ্টাৰ কাৰেং জিকি গ'লো তাৰপাছত লাহে লাহে অকণমান ক'ব ধুনীয়া বুলি
তাৰপৰা লেকলেকাই থাকো নাই অল্প কথা কওঁ নেকি আৰু গাঁৱৰ ঘৰটো ইমান মানে এতিয়া আধ্যাত্মিক কথা কৈ আছো যদি এনেকুৱা নহয় বেলেগ ডন লাগো আমাৰ ওচৰ পাজৰ মোৰ যদি এতিয়া গাঁৱৰ ঘৰলৈ যদি বিচাৰি যাওঁ নহয় দন্দুৰা বুলিও কৈ দিবলৈ আছে যাক বেয়া পাওঁ নহয় মোৰ গালিও পাৰো ঘৰত অলপ গালি নাপাৰো দাদাহঁতৰ দাদাক পাৰো মাক পাৰো চবকে গালি পাৰো মুখখনো চোকা তাৰপিছত সেই চোকাটোৱে চাগে পজিটিভলি ললো কাৰণে সেই চোকাটোৱে চাগে মোক হেৰি কৰি আনিলে কিন্তু কথা পাতি মানুহে মোৰ লগত ভাল পাইছিলে আগতে বহুতে ভাল পাইছিলে দেই কথা পাতি ভাল পাইছিলে মই ভাবো যে মোৰ কথাবোৰ শুনি পেলাই মানুহে ভাল পাব নেকি তাৰপৰা ময়ো এংকৰিং কৰিম বুলি কিন্তু ভবা নাই মোৰ প্ৰথম শিৱসাগৰ নাট্য মন্দিৰৰ এটা অনুষ্ঠানত মানে মোক নিমন্ত্ৰণ দিলে কথা কব সেই যে অনুষ্ঠানটো কৰিলো তাৰ পাছৰ পৰা মোৰ এংকৰিং যাত্ৰাটো আৰম্ভ হ'ল আৰু এতিয়া সকলোৱে মাতে ভাল পায় দেখোন মানুহবোৰে বহুতে ভাল পায় ভালো পায় কিবা এটা ভাল পায় কি ভাল পায় নাজানো মই ভাল লাগে মই আৰম্ভণিতে কৈছো ন যদি আপোনাৰ মনৰ অশান্তি আছে তেন্তে কথাখিনি শুনক সেনেকে এংকৰিং লাইনটো আচলতে মই আকৌ ভগৱানক ধন্যবাদ দিম যিহেতু নিজে ধুনীয়া হৈ থাকি ভাল পাওঁ সেইবাবে হয়তো ভগৱানে মোক মডেলিঙৰ মাজত ভৰাই দিছে কাৰণ মই সদায় ধুনীয়াকে ৰাখিব পাৰো নিজক আৰু এই যে এংকৰিং কৰিবলৈ যাওঁ কথা কি ক'বলৈ যাওঁ মই নাজানো মই নিজক সজাই পৰাই লৈ যাওঁ মাত্ৰ যে সেই নিজক উপস্থাপন কৰিবলৈ যে এটা সময় দিছে কাৰণ আমি ধুনীয়া হৈ থাকিবলৈ আমাক এটা জেগা লাগে হয় নাই যিহেতু আমি লক্ষী পূজাৰ দিনাখনি ঘৰখন আমি বিশেষভাৱে সজাওঁ দেৱালীৰ দিনাখনি বিশেষভাৱে সজাওঁ জন্মাষ্টমীৰ দিনাখনি বিশেষভাৱে সজাওঁ সেই যে বিশেষ সময়খিনি আমি ধুনীয়াকে ৰাখিবলৈ ভগৱানে দিয়া এই এংকৰিং এই মডেলিং এই বিশেষ সময়খিনিলৈ মই সুখী আৰু মই ধুনীয়া তাকে মানে প্ৰথমতে নিজক ভাল পালে মানুহ ধুনীয়া হৈ যায় তথাপিও আমাৰ বহুত যুৱক যুৱতী আছে মানে কমেন্টত হলেও সুধিব যে কিবা এটা ধুনীয়া হোৱাৰ টিপছ মই কৈছো না মনটো ধুনীয়া হৈ থাকিব লাগিব প্ৰথম কথা হৈছে মনটো তুমি যদি মনটো বেয়াকে ৰাখা তেতিয়াহ'লে তুমি ধুনীয়া হৈ থাকিব নোৱাৰা কিন্তু দেই ধেই যদি তুমি হানাও নহয় তেতিয়াহ'লে একো কামত নিদিয়ে মই কৈছো নহয় স্পা বিষয়টো আকৌ মই টানি আনিছো স্পা হৈছে এটা সলিউ স্পা একোৱা পানীৰ দ্বাৰা দেহা মন ক্লান্ত কৰিব পাৰি অকণমান পানী হাতত লৈ এজন মানুহৰ যদি অসুখীয়া মানুহক আমি পানীকণ লগাই কিন্তু শান্ত কৰি মই দিব পাৰো ভগৱানৰ কৃপাত মই দিব পাৰো কৰিছো বাৰু আৰু সেই পানীকণ চোৱাটো নহয় মোৰ যে হাতৰ টাচত এই স্পৰ্শটো ক'ৰ পৰা হ'ব মই আধ্যাত্মিক হ'ব লাগিব মই নিজক সদায় সুন্দৰকে ৰাখিব লাগিব আৰু যেতিয়া আমি ভগৱান নাথাকিলে আধ্যাত্মিকো হ'ব নোৱাৰে আৰু ভিতৰৰ পৰা সুন্দৰ হ'ব নোৱাৰে মোৰ সেইকাৰণে মই গীতা পঢ়ো গীতা পঢ়ি দিনক দিনে চাগে মোৰ শৰীৰো ডেভেলপ হৈছে কোনোবাই মই চুলে ভাল পাওঁ বুলি কয় ল'ৰাটোৱে চুই দিলে ভাল লাগে দেই এনেকে কয় সেয়াই মই কৈছো নহয় ধুনীয়া হ'বলৈ হ'লে আমি ভগৱানৰ কাষ চাপিব লাগিব ভগৱানে আমাক পঢ়াব লাগিব মই এতিয়া গীতা পঢ়ো বুলিয়ে যে মই কাৰোবাক গীতা পঢ়িবলৈ কওঁ যাৰ যি কোনোবাই বাইবেল পঢ়ে কুৰাণ পঢ়ে মুৰুলি পঢ়ে যি মাত্ৰ আধ্যাত্মিক হ'ব লাগে গীতাটো এটা কথা কৈছে তুমি যিজন ভগৱানকে তুমি নামানা কিয় গীতাত কিন্তু কোৱা নাই যে কৃষ্ণকে মানা বহুত ধৰ্ম মানুহে কৈ থাকে যে অমুকক মানিব লাগে তমুকক নহয় গীতাত কোৱা হৈছে তুমি বিশ্বাস কৰা ভগৱান বুলি তুমি যাকেই বিশ্বাস কৰা যিজন দেৱতাকেই বিশ্বাস কৰা মোক তুমি তাতেই পাবা আৰু শেষতটো কৃষ্ণ অৰ্জুনক দেখাইছে নহয় যে তুমি শিলত পূজা কৰি আছে তাতে কৃষ্ণ সাপত পূজা কৰিছে তাতে কৃষ্ণ গৰুক পূজা কৰিছে তাতে কৃষ্ণ সকলোতেই মানে ভগৱান আৰু যাকে বিশ্বাস কৰক এই অন্তৰৰ পৰা কৰক আৰু ভক্তিভাৱেৰে কৰক সদায় ধুনীয়া হৈ থাকিব আৰু ধুনীয়া হোৱা মন্ত্ৰবিলাক তেওঁলোকে দিব আমি দামী কোম্পানী প্ৰডাক্টে আমাক ধুনীয়া কৰিব নোৱাৰে সেইটো খন্তেকীয়া ন হ'বই লাগিব আধ্যাত্মিক ভগৱান তাকে খোৱা বোৱা কিবা মানে আছে নেকি খোৱা বোৱা মই একো নাই মই চব খাওঁ মাছ মাংস খাওঁ আমি সৰ্বভোজী আমি বহুতে কয় মোক বহুতে সুধে তুমি মাছ মাংস কিয় খোৱা ইমান ভগৱানৰ কথা কিয় নাখাম আমি সৰ্বভোজী বহুতে কৈ থাকে যে অমুক নহয় এতিয়া আমি ব্ৰহ্মকুমাৰী মানুহৰ নিচিনাকে আমি থাকিব পাৰিম জানো তেওঁলোক এটা বোৰত সোমাই থাকে কাৰণ আমি সদায় কাম কৰিব লাগিব আমি চবৰে ঘৰলৈকে যাব লাগিব চবৰে তাতে থাকিব লাগিব যদি আমি অকল ঘাঁহে খালোহেঁতেন তেতিয়াহ'লে গৰুৰ আমাৰ কুকুৰ দাঁতকেইটা নাথাকিলেহেঁতেন নহয় কুকুৰ দাঁতকেইটা এতিয়া মৎস্যভোজী যিখিনি জেগা যিখিনি মাছ খাই জীয়াই থাকে য'ত বেলেগ বস্তু পাবলৈ নাই তাত মানুহবোৰ কেনেকে জীয়াই থাকিব খোৱাৰ লগত একো কথা নাই খোৱাবিলাক মই ভাবো দেই এইটো বেলেগ কিবা মত আছে যদি নাজানো যিহেতু এইখিনিলৈকে মই যিখিনি পঢ়ি পাইছো যে মানে ভক্তিৰে মানে যিখিনি কৰা হয় নহয় সেইখিনিতে মানে ভাল
সকলো খাব পাৰে সেইবুলি ভাতো যদি আমি এগাল খাওঁ গাখীৰো যদি এগাল খাওঁ ফল মূলো যদি এগাল খাওঁ আমাৰ স্বাস্থ্য অতিমাত্ৰা চব বেয়া অতিমাত্ৰা চব বেয়া আৰু ভক্তি মানে তোমাক মই আজি কলো বুলিয়ে যে মই কৃষ্ণক মানি মই এনেকুৱা মোৰ ভাল লাগিছে সেইটো নহয় ভক্তি তুমি নিজে কৰা তুমি মীৰাবাই যদি জীৱন কাহিনী পঢ়া ভক্তি মীৰাবাই নিচিনাকে কৰিছে কৰ্মাবাই যদি জীৱন কাহিনী পঢ়িবলৈ যোৱা তেতিয়াহ'লে কৰ্মাবাই কিন্তু গা নোধোৱাকে প্ৰথম খিচিৰি বনাইছিলে ভগৱানে ভোগ লাগে বুলি আজি যদি বীৰ সবৰীৰ কথা পঢ়িবলৈ যোৱা নহয় তেতিয়াহ'লে তুমি চোৱাচোন তেওঁ ৰামক পাবৰ কাৰণে তেওঁ নিজৰ মতে ভক্তি কৰিছে মানুহে হাঁহিছে হেৰি কৰিছে নিজৰ মতে কৰা ক'তো যে মন্দিৰলৈ সোমবাৰে যাবই লাগিব মঙ্গলবাৰে যাবই লাগিব নহয় তুমি নিজৰ অন্তৰত তেওঁক প্ৰাৰ্থনা কৰা যেতিয়াই মন যায় তেতিয়াই কৰা ভগৱান তাতে পাবা মোৰ বিশ্বাস ভগৱান পাবা মই পাইছো পাবা চবেই পাব সেইবুলি মই আকৌ চোৱা চিতা কৰিব নাজানো এইবিলাক মই নিজেও বিশ্বাস নকৰো আৰু মোক কোনোবাই চাবলৈ আহিলেও বিশ্বাস নকৰো এইডোখৰতে কৈছো নিজৰ জীৱনটো যদি তুমি সুন্দৰকে সজাই ল'ব নোৱাৰা অকণমানি কোনোবাই দিয়া পাথৰ এটা পিন্ধি একো কৰিব সলাব নোৱাৰে তাকে সেই পাগুৰিটো সেইটো কাৰণে আহিলে ন পাগুৰিটো মানে মোক ধুনীয়া লাগিব কাৰণে মাৰো মোক ধুনীয়া লাগিব চুলিখিনি প্ৰটেক্ট হৈ থাকে নহলে স্প্ৰে কৰি কৰি চুলিবোৰ বেয়া হৈ যায় নহয় সেইকাৰণে পাগুৰিটো এটা প্ৰটেকশ্যনত থাকে সেইটোৰ পৰা আহিলে তেনেকে দি আৰু আমাৰ যদি বংশৰ পৰিচয়টো বিচাৰিবলৈ হয় নহয় চিপক বিষয়া বুলি কয় আমাৰ সেই বিষয় তেতিয়াও হেনো ৰজাৰ দিনত সেই বিষয়া এজনক পাগুৰি বন্ধাই দিছিলে মই পাগুৰিটো মৰাৰ পাছতহে এইবোৰ কথা শুনিছো আগতে জনা নাছিলো সেইকাৰণে মই ভাবিছো যে চাগে মই একদম সুখী আৰু ধুনীয়া পাগুৰিটো মাৰি থাকিলে ভাল লাগে লাগক নালাগক মাৰি যাওঁ মইতো কৈছো ন মই অন কেমেৰাও কৈ দিছো যে প্ৰথমতে আমাৰ এইটো কষ্টিউমটো নাছিলে ন মানে মই সেইটো এক্সপেক্ট কৰিয়ে আহিছো যে মই এনেকে পাম এতিয়াও মোক কয় জানানে কিজানি সেই কৃষ্ণই কৰিছে মই যদি এনেকে বিচাৰিব থ্যাংক ইউ ধন্যবাদ হেৰি হয় ই কয় জানানে এই মোক বহুতে কিন্তু এতিয়া তেনেকে কয় মই যদি এনে পাগুৰিটো মাৰি নাযাওঁ নহয় এংকৰিং কৰিবলৈ আগতে মানে এবাৰ মোৰ এনেকুৱা এটা ঘটনা ঘটিছে মই জিমৰ পৰা আহি পাইছোহি হাফ পেণ্টটো পিন্ধি আছো গেঞ্জিও পিন্ধা নাই আহি মানে অলপ গৰম দিন মই চোতালত বাহনি মাৰি আছো মানে মোক মানে এংকৰিঙৰ কাৰণে তিনিচুকীয়া অনুষ্ঠান এটাত এংকৰিং কাৰণে তিনিচুকীয়াত মানে মাতিছে আৰু তেওঁলোকে মানে মোক এগ্ৰিমেণ্ট কৰিবলৈ আহিছে তাৰপিছত যিগৰাকী বাইদেৱে মোক এগ্ৰিমেণ্ট কৰিবলৈ আহিলে মানে কথা পাতিছে তেওঁ ল'ৰা দুজন পঠিয়াই দিছে আৰু মোৰ ঘৰ মানে আহি তেওঁলোকে এড্ৰেছটো লৈ সোমাইছেহি আৰু মই যিহেতু কামেই কৰি আছো মই আহিব এগ্ৰিমেণ্টটো কৰিব চহীটো মাৰিব আৰু তাৰপাছত মই তেওঁলোক গুচি যাব আৰু চাহ একাপ খাব মই ভাবিছো ইও নাখায়েই তেওঁলোকে চাহ এনেকে ভাবিছো আৰু মানে কি কয় ৰাতিপুৱাৰ সময়খিনিতে যে তাৰপাছতে খালেও চাহ একাপ দিম আৰু এনেকে ভাবি আছো তাৰ মই বাহনি মাৰি আছো কিন্তু একো বিশেষকে ভাবি থকা নাই তো তাহাঁতি সোমাই মোৰ ঘৰৰ আগত ফটোখন যে লাগি আছে পোষ্টাৰখনত কৈছে মোক চিধাই কৈছে যে মালিক নাই নেকি এনেকে কৈছে তাৰপিছত মই আকৌ ভাবিছো কি কৈছে মই মানে নহয় মই মানে খুব ফূৰ্তি হাঁহি ময়ে হয় এনেকে কৈছো ময়ে হয় এনেকে তাৰপাছত তাহাঁতি মানে দুধুৰ মুধুৰ মানে একদম বেয়া পাইছে মানে তাৰপিছত তাহাঁতি ৰৈয়ে নাথাকিলে তাৰপিছত চাগে মানুহগৰাকীক ফোন কৰিছে যে পঠিয়াইছিলে সেইটো নহয় দেখোন তাৰপাছতে মই যেতিয়া মানে তিনিচুকীয়াত অনুষ্ঠানটো এংকৰিং কৰিবলৈ গৈছো পাগুৰি মাৰি মেলি তেওঁ কিন্তু মোক বাৰে বাৰে কৈ আছে যে তুমি পাগুৰি নমৰাকে এংকৰিং কৰিবলৈ নাহিবা তিনিচুকীয়া বাইদেউৰে তুমি পাগুৰি মাৰিবা এনেকে কৈছে তাৰপিছত মই তেতিয়া মানে মই সোমাই গৈছো তেতিয়া মানে তেওঁ কৈছে আৰু যে হেৰি তোমাক যে এনেকে কৰিবলৈ গৈছিলে তেতিয়া কৈছে যে ল'ৰাটো এই মানে তোমাক মানে যিভাগে চাবলৈ বিচাৰিছে আচলতে তাহাঁতি নাই দেখা আছে তাহাঁতি বেয়া পাইছে মানে আৰু কৈছে যে পাৰিব জানো মানে সেইটো ল'ৰা নহয় দেখোন এনেকে কৈছে আৰু সেই পাগুৰিত বিচাৰে মানুহে মই এতিয়া চাম ক'বলৈ গ'লে মই পাগুৰিটো যদি নামাৰো নহয় বেয়া পাই আজি তুমিয়ে দেখোন ক'লা মই মানে মোক ক'বলৈ বেয়া লাগিছে এতিয়া মই সদায় ঘৰতনো কেলে পাগুৰিটো মাৰি কিন্তু মই বিচাৰি আহিছো মানে সেইটোৱে মই মানে বহুতে এনেকে ভাবে যে সি সাজি কাচি থাকিব তাক তেনেকে চাবলৈ যাম এইটোৱে ভাল লাগে মানে মই কৈছো ন যে যেনেকে মানে সদায় থাকে ধৰি লওক মানে ওলাই গ'লে সেই বস্তুটোহে মানে মোক বহুতে কেতিয়াবা ঘৰলৈ আলহী আহিলেও কয় ধৰ্মেন্দ্ৰ তুমি আজি বেলেগকে আছা দেখোন মানে তেওঁলোকে ভাবে মানে ধৰ্মেন্দ্ৰ এনি টাইম সাজি কাচিয়ে থাকিব চবৰ কাৰণে সেইটোৱে এক্সপেক্টেশ্যন চবে এনেকে বিচাৰে ধন্যবাদ ভগৱানেও দিয়ক চবে আশীৰ্বাদ কৰক মই সদায় এনেকে থাকিম আৰু বিৰাট ভাল পাওঁ ঘৰত আমাৰ মাহঁতে দেখিলে হাঁহিবই মাহঁতেও ভাল পাব দেখিছে যিটো সময়ত মানে আমি নিজকে এইটো নাই সেইটো নাই বুলি পেলাই দুখী অনুভৱ কৰো তেওঁক মইতো সুধোতে কৈছে যে বহুত বহুত ভাল সেই শব্দ বহুত বহুত ভাল বুলি মানুহক ক'বলৈ মানে মনৰ পৰা সঁচাকে ভাল হ'ব কাৰণ এনেই ধৰি লওক মই
যদি মানুহক দেখুৱাই ক'বলৈ হলো ভালেই আৰু সেনেকে কম বহুত বহুত ভাল শব্দটো লগাবগে নোৱাৰো বহুত ভাল তুমি কৈছা না তুমি বিচাৰিব লাগিব ভগৱানক তুমি নিজৰ বস্তুটো তুমি ৰিচিভ কৰিব লাগিব তুমি চোৱা ধুনীয়াকে থাকিবলৈ আমাৰ মন যাব লাগিব তেতিয়াহে তুমি ধুনীয়া হৈ থাকিব পাৰিবা তোমাৰ ধুনীয়াকে খাবলৈ মন যাব লাগিব মই এটা খাওঁতো মই ষ্টাইলত খাওঁ মোৰ লগৰ চগৰে জানে মই ষ্টাইলত খাওঁ খাব সময়ত মই জেগেল টেগেলকে নাখাওঁ মই ধুনীয়াকে সজাই লওঁ মোৰ বাহিৰত ছাতি লাগি আছে দেখিছা মই ছাতিৰ তলত বহি লওঁ নিজক ফিল লওঁ ধুনীয়াকে কেণ্ডেল জ্বলাই লওঁ অকলে অকলে একদম এনজয় কৰোঁ ধুনীয়াকে বহো এডোখৰত বহো ফুলৰ মই ক'ৰবাত বহিলেও নিজক ফিল লওঁ মোক এডোখৰত ধুনীয়া লাগিছে নাই মানে মই ক'বলৈ গৈছো এতিয়াও মই কৈছো না তুমি মোক ল'বলৈ আহিলে মই কেইবাবাৰো গৈছো আইনা ওচৰত লাগে মোক ভাল লাগক নালাগক পিছৰ কথা মই নিজক লৈ সুখী মই মানে এইটো নিজক লৈ অকণ ব্যস্ত হৈ থাকো চব ক্ষেত্ৰতে আৰু তুমি ভালকে থাকিব লাগিব ফোনটো ৰিচিভ কৰিলেহে তুমি কথা পাতিব পাৰিবা তুমি যদি বাৰে বাৰে ফোনটো কাটিয়ে থাকা তেতিয়াহ'লে তুমি কাৰ লগত কথা পাতিবা সেইকাৰণে সুখখিনি তুমি ৰিচিভ কৰিব লাগিব যদি তুমি সুখখিনি কাটিয়ে থাকা তেতিয়াহ'লে তুমি ক'ৰ পৰা সুখটো পাবা সুখখিনি ৰিচিভ কৰা অমুকৰ ঘৰটো ভাল লাগিছে বৰ ধুনীয়া লাগিছে ঘৰটো ৰিচিভ মই এতিয়া তোমাক ক'লো তুমি সুধিলা কি খবৰ মই বোলো বহুত বেছি ভাল তুমি লগালগ ৰিচিভ ভাল মোৰ তুমিও ক'বলৈ আৰম্ভ কৰা বহুত ভাল তুমি এসপ্তাহ কৈছা না কোনোবাই সুধিলে বহুত বেছি ভাল তোমাক যদি সুধে কি খবৰ বহুত বেছি ভাল তোমাৰ ভাল কেনেকে হ'ব তুমি নিজে নাজানিবা তুমি সুখী কেনেকে হ'ব তুমি নিজে চাই হাঁহিবা নিজে আইনাখনত চাই হাঁহিবা মোৰ 2025টো ইমান ধুনীয়াকে গৈছে মই ৰাতি 12টা বজাৰ আগলৈকে ৰৈ আছো তাৰপিছত ধুনীয়াকে একদম 12টা বাজিব প্ৰাৰ্থনা গাইছো খুব ধুনীয়াকে প্ৰাৰ্থনা গাইছো গাই লৈ তাৰপিছত ৰাতিপুৱা শুইছো যে উঠি আহোঁতে মই ৱাক কৰি উঠি আহিছো মিউজিক এটা লগাই আইনাখনৰ আগত নিজক চাইছো সঁচা দেই মানে মানে নিজক যে সুখী কৰিব লাগে সেই কথাটো মই আজি অনুভৱ কৰিছো সদায় সুখী কৰি ৰাখিবা মই সুখী মানুহ বিৰাট ভাল পাওঁ ধুনীয়া হৈ থকা মানুহ আৰু সুখী মানুহ মানে মই বিৰাট ভাল পাওঁ মই বিৰাটেই ভাল পাওঁ মানে আজিৰ সময়ত বহুত বেছি দৰকাৰী আৰু যি মানে সুখী হৈ নাথাকে যি বেয়াকে থাকে মই সেই মানুহবোৰ বেয়া পাওঁ যিটি কথা নিগেটিভ কথাবোৰ পাতি থাকে সেই মানুহবোৰ বেয়া পাওঁ চবকে বেয়া পাওঁ ঘৰৰ মানুহ হলেও বেয়া পাওঁ পৰৰ মানুহ হলেও বেয়া পাওঁ আৰু সুখী মানুহবিলাক যদি আঁতৰ গম পাওঁ ন মোক ইমান ভাল লাগে নহয় কাৰোবাৰ ঘৰবিলাক খুব ধুনীয়াকে ৰাখিছে সেই মানুহ ঘৰলৈ যাবলৈ মন যায় সেই মানুহগৰাকীৰ লগত কথা পাতিবলৈ মন যায় সেই মানুহজনক লগ পাবলৈ মন যায় কোনোবাই খুব নিজক মেইনটেইন কৰি ৰাখে সেই মানুহটোক লগ পাবলৈ মন যায় চুই চাবলৈ মন যায় এনেকুৱা হয় হয় দেই তাৰমানে সেইটোৱে যেন দুখখিনিক আমি একচেপ্ট কৰো আপুনি কোৱাটো মানে আমি যেনেকৈ সুখটো ৰিচিভ কৰিব লাগে আমি সুখটো কিন্তু ৰিচিভ নকৰোৱে বেছি কৰিবা সুখটো ৰিচিভ কৰিবা সুখটো ৰিচিভ কৰিব লাগে চবেই কৰিব এনেকে হাঁহি থাকিব পাৰিব আৰু কোনোবাই যদি সুধে ভাল নে তেতিয়া ক'ব পাৰিব যে বহুত বেছি ভাল আৰু কওকচোন আৰু শুনিব মন গৈছে আৰু কি কম মই ইমান কথা কওঁ আছো কি কম আৰু কি কমনো কিবা কিবি সোধা নাই কিবা কিবি সুধিলে কৈ যাম দিদি মই মানে আজি প্ৰথম চাগে মোৰ এইটো 7 নম্বৰ পডকাষ্ট হ'ব য'ত মোৰ মুখৰ মাত নাইকিয়া হৈ গৈছে মই মানে অকল শুনিবলেহে মন গৈছে ন বেছি কৈছো নি আকৌ পিছত যদি বোলে ভিডিঅ'টো চাই লৈ মানে মই প্ৰথমতে কৈছো না কাৰোবাৰ যদি মনত দুখ আছে কিবা ডিপ্ৰেছন আজিকালিতো ডিপ্ৰেছন এনজাইটিটো মানে খুব হৈছে না মই একেবাৰে সাধাৰণ মানুহ এটা সঁচা কথা ক'বলৈ গ'লে মই বেলেগ একদম সাধাৰণ মানুহ এটা বৰ চোকা মানুহ এটাও নহয় একেবাৰে সাধাৰণ একদম পঢ়া সময়তো মই গেধাই আছিলো আৰু এতিয়াও মই গেধা খালি মানে নিজক ভাল পাওঁ নিজে সুখী হৈ থাকি ভাল পাওঁ সেইখিনিয়ে আচলতে সুখৰ সংজ্ঞাখিনি মোৰ সুখৰ সংজ্ঞাখিনিহে দিছো দেই তাতে আকৌ কোনোবাই ভাবি ল'ব পাৰে ন বেছি কৈছে একো বেছি কোৱা নাই আৰু বেছি ক'বলগীয়াকে মোৰ একো নাই মই কৈছো নে মোৰ ঘৰটো সাধাৰণ এটা ঘৰ অকণমানি জেগা অকণ তাকে সজাই পৰাই ৰাখোঁ সুন্দৰকে ৰাখোঁ মই কৈছো চব ধুনীয়াকৈ থাকক চবকে ভাল পাওঁ ধুনীয়া হৈ আচলতে ভালকে ৰাখিবলৈ কাৰোবাক বিচাৰোতে আচলতে কিছুমানে ক'ৰবাত অকমান অন্তৰত দুখ দি মোৰ পৰা আঁতৰিও গৈছে সেই মানুহখিনিকো কৈছো যে মই আচলতে তোমালোকৰ পৰা একো পইচা বিচৰা নাছিলো বা তোমালোকক মই একো বেয়াকে ভবা নাছিলো মাত্ৰ তোমালোক সুখী হৈ ৰাখা তোমালোক ধুনীয়া হৈ থাকা তোমালোকে জীৱনটো উদযাপন কৰা সেই বুলিয়ে মই তোমালোকক বিচাৰিছিলো তাৰ মাজতে বেয়া পায় বহুতেও বেয়া পায় বেয়াও পায় পাওক মই একো নহয় তথাপিতো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰো জানা চবকে যে যাতে ভাল হওক চবেই ভাল হওক চবকে ভাল হওক চবকে ভাল মানে সমালোচনাৰ সন্মুখীন হৈছে কেতিয়াবা সমালোচনাৰ সন্মুখীন হৈছো বহুত সমালোচনাৰ সন্মুখীন হৈছো এতিয়াও সমালোচনাৰ সন্মুখীন কেনেকে লয় সেইখিনি সমালোচনাৰ সন্মুখীন আগতে বহুত কষ্ট পাইছিলো আগতে বহুত বেছি কষ্ট পাইছিলো কান্দিছিলো অকলে অকলে কাক কম মানে এনেকুৱা হৈছিলে দুখ লাগে কি হ'ব মই এনেকুৱা মানে ভাগি পৰিছিলো জীৱনটো কিন্তু এতিয়া চাইছো যে সেই সমালোচনা কৰা মানুহখিনি একদম ধন্যবাদ যে তেওঁলোকে মোক আজি ইয়াত কৰিবলৈ সুখী কৰিছে যিখিনিয়ে মোক সমালোচনা কৰিছিলে যিখিনিয়ে মোক হাঁহিছিলে যিখিনিয়ে মোক কৰিছিলে সেইখিনি মই পজিটিভ কৰি পেলালো মই কৈছো নাই মোক দন্দুৰা বুলি হাঁহাগিজনক মই কৈছো যে আজি মোৰ
যে সেই ডন লগা কৰ্কট কথাকেইটা মই এংকৰিঙলৈ কনভাৰ্ট মই সেইটোকে ক'ব দিছো মুখখন চুকাৰ কাৰণে মুখখন চুকাৰ কাৰণে মই যে এংকৰিং কৰিব সেইদিনাখনো দাদাই মোক ফোন কৰি কৈছে জানা অলপ দিনৰ আগতে দাদাৰ লগত কথা পাতি আছিলো সি মোক কৈছে অলপ ভালকে থাকিবলৈ লবি হেৰি ই কয় কথাকেইটা হে 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 কেনেকে কথা নকবি সি মোক এতিয়াও শিকাইছে সি মোক এতিয়াও কথা কবলৈ শিকায় ধন্যবাদ কাৰণ সি মোক এতিয়াও মানে তেনেকে ভাবে ন শিকাব লাগে এইটো বহুত ভাল কথা আৰু যিখিনিয়ে মোক মনত দুখ দিছিলে মই প্ৰথমতে ভাবিছিলো দুখ দিছিলে মই নেমাতো যা মই নকৰো যা নহয় মোৰ এতিয়া ভাল লাগে যে সেই যে বস্তুখিনি মই তোমাক পজিটিভলি কৈছো যে যি বস্তুটোৱে মানে মোক মানে এটা হেৰিয়লৈ লৈ গৈছে নে তেওঁলোকে নকৰা হলে কিন্তু সদায় যদি মই ভালেই হৈ থাকিলো তেতিয়াহ'লে মই কিন্তু ভাল কি বুজি নাপালো তুমি কেতিয়াবা মিঠা খাই 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 তেতিয়া তিতা খাব লাগিব তেতিয়া তুমি তিতাৰ গুণখিনি বুজি পাবা ন সদায় মিঠা খাই থাকিলে কেনেকে বুজি পাবা কাৰণ তিতা কেৰেলাটোতো বহুত গুণ আছে নাই জানো আৰু ফল মূলৰ ভিতৰত আমলখি আৰু শিলিখাই ৰজা কিন্তু আমলখি শিলিখাটো মিঠা নহয় সেইকাৰণে তুমি এই যে বেয়া মানুহ বিলাকক তুমি আমলখি শিলিখা আমাৰ কাৰণে তেওঁলোক নহলে কিন্তু আমি কোনোদিনেও উন্নতি কৰিব নোৱাৰো মোৰ এতিয়া বহুত মানুহৰ লগত বেয়া হৈ কেতিয়াবা নমতাকেও আছো কিন্তু মাতিবলৈ মানে ভাবো মাতিম আৰু এনেকে ভাবো কিন্তু উপায় কিছুমানৰ মানে মাতিবলৈ যাবলৈ ৰাস্তাও নথকা হৈ যায় ন এনেকুৱাও নহয় যে মই মানুহে আৰু তেনেকুৱা বহুত হৈছে কাজিয়া হৈছে কষ্ট কাজিয়া লাগিছো কষ্ট কি হৈছে নমতা নমতিকা আছো সেইবোৰ বহুত হৈছে কিন্তু মই এতিয়া কৈছো যে তেওঁলোকৰ পৰা কিন্তু বহুত পজিটিভিটি পালো ভালখিনিকটোতো ধন্যবাদেই তেওঁলোক সদায় মোৰ লগত আছে সুখে দুখে হাঁহি ফোনটো কৰি কথা পাতো আৰু এই কয় বেয়াখিনিকহে বেছি ধন্যবাদ কাৰণ মই ভাল হবলৈ চেষ্টা কৰিলো মই চোৱা সৰুতে মই দেখিবলৈ বৰ ধুনীয়া নাছিলো ঘৰৰ কিন্তু দাদাইহঁত ধুনীয়া তাৰ পাছতে মোক কৈ থাকে একো নাই এইটো দেখিবলৈ কেনেকুৱা এনেকুৱাও কয় তাৰ পাছতে মানে মই তেতিয়া নিজক ধুনীয়া কৰিবলৈ চেষ্টা কৰি যে মই ধুনীয়া হৈ থাকিব লাগিব সেইটো পজিটিভ ন বেয়া বুলি কোৱাৰ কাৰণে মই ধুনীয়া হবলৈ চেষ্টা কৰিলো মই শকত আছিলো খুব বেছি শকত আছিলো স্কুলত থাকোতে মোক শকত কি যে নাম দিছে চুমু পেটুৱা কিবা কিবি ঢেৰ নাম দিছে কিন্তু সেইখিনিৰ পৰা মই আজি হেৰি হলো মই নিজক মেইনটেইন কৰিবলৈ শিকিলো নিজক কৰি ৰাখিবলৈ তাৰ পাছত মডেলিঙলৈ আহিলো মুখ চুকাৰ কাৰণে মই এংকৰিং কৰিবলৈ শিকিলো মনত বহুত বেছি দুখ কষ্ট দি থকাৰ কাৰণে মানুহবিলাকে মই হেপিনেছ চিলিঙৰ ওপৰত উঠি মই নিজে সুখী কেনেকে হ'ব লাগে শিকিলো হয়নে নহয় দুখ ময়ো পাইছো দুখ জয় কৰিছো কাৰণে আজি মই সুখী আপোনালোকেও দুখ পাব কিন্তু দুখ জয় কৰক বহুতে মোক কয় মই এনেকে দুখী মই কিহৰ দুখ সেইবোৰ দুখেই নহয় লাষ্টত যদি তুমি যদি দুখবিলাক যদি চোৱা নহয় সেইবোৰ দুখ নহয় সেইবোৰ সুখৰ সংজ্ঞা হয় সেইবিলাক আৰু বেয়া মানুহ মানে আমলখি শিলিখা হয় সিহঁতি নাথাকিলে আমি ভিটামিনটো নাপাওঁ অকল মিঠা ফলবোৰ খাই থাকিলে নহব চুগাৰে পাব আৰু জীৱনত চব থাকিব লাগে জানা খুব ভাল বন্ধু থাকিব লাগে যাৰ লগত তুমি মনে প্ৰাণে খুলি কথা পাতিব পাৰা মোৰ কাজিৰঙাৰ মানে ভগৱানে দিয়া বন্ধু সি বৰ ভাল পাব এতিয়া সি সঞ্জীৱ ৰাজপুত বয়সত সৰু হলেও মানে মোৰ একদম ভাল বন্ধু তাৰ লগত চব কথা পাতো একদম দাঁতত অকণমান কিবা লাগি গলেও তাৰ লগত পাতো সিও পাতে তাৰ লগত যেতিয়া কথা পাতি দিও নহয় মোৰ চব খতম আৰু যিটি কৈ দিয়ে তাৰ পাছতে মানে খতম মানে ভাল লাগি যায় আৰু এনেকুৱা ধৰা কথা আছে আৰু মোৰ যিবোৰ ফ্ৰেণ্ড চাৰ্কুল আছে বহুত আছে এতিয়া মোৰ বা কেইবাগৰাকীও আছে চবৰে লগতে চব পাতো এতিয়া মোৰ দাদা এজন আছে মই কৈছো অৰুজ দা তেওঁৰ লগত মই সলিউচন ল'ব পাৰো কিবা কিবি সলিউচন বিলাক লওঁ সেইবিলাক লওঁ আৰু মোৰ নিগেটিভিটিবিলাক পজিটিভ কৰিবলৈ মই সলিউচন কাবা লওঁ জানো আমাৰ দাদাৰ পৰা লওঁ তালে ফোন কৰিলে মই গম পাই যাওঁ সি মানে কয় যে তোৰ অমুক দেউতা মোক এনেকে কয় নাই তেতিয়াও ভাবো এইটো ভাল কৰিব লাগে সি মোক কৈছে তই কথাবোৰ হেনেকে নকবি মই পিছত আইনাখনত আহি এনেকে নিজকে চাইছো এনেকে মই এনেকে কথা কওঁ নেকি বাৰু তাকে আৰু নহয় আমাৰ মানে কি হয় এতিয়া ধৰি লওক মই আপোনাৰ একদম সঁচা কথা মই যদি আপোনাৰ কিবা বেয়া দেখো মই পতককে নকওঁ কিন্তু আমাৰ একদম হেনেকুৱা মানুহৰ এজন প্ৰয়োজন যি আমাক বেয়াটো প্ৰথমতে কয় ভালটো পিছতহে গুৰুত্ব দিয়ে আৰু মোৰ মাও মানে মোৰ বিৰাট একদম ফ্ৰেণ্ড জানানে একদম বেলেগ ফ্ৰেণ্ড চব কথা পাতিব পাৰো একদম চব কথা পাতো মায়ে ময়ে যে একদম কথা পাতিলে মানুহে হাঁহি উঠি যাব লগৰ ল'ৰা-ছোৱালী নিচিনাকে আমি চব কথা মা আজি এনেকুৱা হ'ল তেনেকুৱা হ'ল আৰু মোৰ বেয়াখিনি মানে একদম দেখুৱাই দিয়া মানুহ আমাৰ একদম মাষ্টাৰ আমাৰ দাদা সি আৰু দাদা সেইদিনাখনি মোক কি কৈছে জানা হেৰি তই আৰু এনেকে কাম কৰি থাকিলে বুঢ়া হলে কি কৰি খাবিগে এতিয়াও কয় বুঢ়া
বেয়া হলে কি কৰি খাবিগে তই মানুহ লগাই লৈ তোৰ কামবোৰ বেলেগক কৰিবলৈ নিদিয় কেলে তই মাছাজ কৰিবলৈ বেলেগক কৰিবলৈ নিদিয় মই কৈছো ঐ মই নেচাৰোপেথিষ্ট হয় মই য়োগা থেৰাপিষ্ট হয় মই স্পা থেৰাপিষ্ট মই পঢ়িছো মই কাৰোবাক দি দিলে কৰিব নোৱাৰে নহয় সি পঢ়ি আহিব লাগিব মই ট্ৰিটমেণ্ট দিওঁ কাৰণ বোলে কিবা কাম এটা বেকিঙৰ কাম এটা মই বেকিঙৰ কাৰণে সেইটো কৰিছা কৈছো বোলে শিকাই দিছো বনাইছে মোৰ কামটো কাৰোবাক শিকাইলে নহব নহয় কেনে ক'ত প্ৰেছাৰ পইণ্ট ক'ত টিপিবগে কাক ক'ত ভৰিত টানিব কি হ'ব মই বুঢ়া হলেও ময়ে কৰিব লাগিব যেতিয়ালৈকে যদি পৰি নাই পাৰিমেই মই বুঢ়া নহওঁ নহয় সেইটো হয় বুঢ়া নহয় কৃষ্ণ প্ৰেমিক কেনেকে বুঢ়া নহয় থকা দিনা হলে তাৰপিছত মই মানে তেতিয়া ভাবিছো বেচেৰা চাগে মোক যে বোলো সৰুতে পঢ়াত গেধা আছিলো মৰিয়াই মেলি পঢ়াইছিলে সেইকাৰণে সি চাগে এতিয়া ভাবিছে এইটোনো বুলিব কি আৰু একো নাই সি তাতে ইঞ্জিনিয়াৰ সেইকাৰণে সি মানে সেইটোতে থাকে সি ইঞ্জিনিয়াৰ লেভেলটোতে থাকে সেইকাৰণে ভাবে মানে যে তেওঁতো এষ্টাব্লিছ হৈ গ'ল বুলিব এইবোৰ বস্তু ইমান মানে আমাৰ ইমান বুজিও নাপায় ন সি বুজিও নাপায় আনি পেলাই আচলতে তাক মই কৰি দিয়াও নাই তাৰ সময়ো নাই সি ইমান ব্যস্ত মানে সি চিভিল ইঞ্জিনিয়াৰ আৰু তাৰ ঢেৰ সি কোম্পানীত মানে কৰি আছে তাৰ ঢেৰ মানে ষ্ট্ৰেছ সি মানে এনি টাইম ষ্ট্ৰেছ মোবাইলতে থাকে এনি টাইম কিবা কিবি একদম এনি টাইম ষ্ট্ৰেছতে থাকে মই তেতিয়া মানে থাকো ইয়াক বেচেৰাক স্পা এটাৰ প্ৰয়োজন আছিলে হেৰি ই কয় কিন্তু সি হেৰি আৰু ই কয় নাই ক'ত স্পা ল'ব আৰু বিশেষকে মোৰ ওচৰত সি স্পা ল'বহি আহি সি মোক ক'ব এইবোৰ মিছাকে কৰিছে বুলি ক'ব আৰু এনেকুৱা হয় কিন্তু মানে আমি সৰুতে কিবা এটা হেৰি পাইছিলে মানে কাঠ মিস্ত্ৰী এজন তেওঁ ঘৰৰ কাৰণে কিন্তু মানে আচবাব তৈয়াৰ কৰিবগে নোৱাৰে ভাল সোফা এখন হেৰি কৰিব নোৱাৰে কিন্তু লোকৰ কাৰণে বনায়ে থাকে এনেকুৱা হয় ঘৰত থকা খিনি মই বাক কওঁ তাইতো কাপোৰ কানি বনাই কিন্তু আমাৰ ঘৰৰ মানুহখিনিক খুব বেছি এযোৰ দুযোৰ কাপোৰ বনাই দিছে মানে সময় নাথাকে মই দাদাকো কয় সি খুব ষ্ট্ৰেছ আৰু যিবিলাক মানুহে খুব ষ্ট্ৰেছত থাকে নহয় সি নিজৰ কথা খুব কয় মই এনেকে কৰি আছো মই তেনেকে কৰি আছো মই মানে কেতিয়াবা খং উঠি তাক কৈও পেলাওঁ মই যে তোৰ নিচিনা লাইফ ল'ব নোৱাৰো দেই এনেকে কওঁ মানে ইমান ষ্ট্ৰেছ হ'ব মই ইমান সুখত আছো ইমান ধুনীয়াকে আছো টেনচন নাই চব ফালৰ পৰা মই আছে কোনো অভাৱ নাই মই চব ফালৰ পৰা সুখী আজিও মই তাক সুধিছো ফোন কৰিছো পডকাষ্টলে ঐ মই যে তোৰ হেৰিটো ক তোৰ কথা আকৌ সুধিব নহয় তোৰ কথা কব যদি সুধে মই কব লাগিব নহয় মই কি বুলি কম আকৌ ভুল হলে বোলো গালি পাৰিব নহয় ভুল হলে কি কলি মোৰ কথা বুলি আগতে তেনেকুৱা হৈছে বেচেৰাটো বেয়াও লাগে বহুত দৰনাই লাগিছো কিন্তু মানে ধৰি লওক আপোনাক বেয়াটো দেখাই দিয়া মানুহজনে মেইন মানুহজন মোৰ কিন্তু গোটেই বেয়া দেখাই দিয়া মানুহটো সি গোটেই বেয়া দেখুৱাই নেগলেক্ট কৰি মোক নেগলেক্ট কৰি এনেকুৱা কৰিলে মই কেতিয়াবা ভাবো হেপিনেছ ফিলিং কোপাই তাৰ পৰা আহিলে অলপ কথা নকয় কেতিয়াবা যিবোৰ কথা কয় দুখত কেতিয়াবা ঘৰৰ পৰা ওলাই যাওঁ যেন হৈছিলো আগতে তাৰ উৎপাতত গালি কোবত এতিয়া ভাবো সি খুব পজিটিভ আচলতে ভাল পাই কাৰণে ভাল থেংক ইউ তোক থেংক ইউ ক'বলৈ কৈছে থেংক ইউ দেই আমাৰ প্ৰত্যেক মানুহৰ ভিতৰত কিছুমান ভাল গুণ থাকে কিছুমান ভাল বেয়া থাকিব আপুনি নিজৰ এটা ভাল গুণ আৰু এটা একদম বেয়া গুণ কওকচোন মোৰ ভাল গুণটো হৈছে মই হাঁহি থাকো খুব ধুনীয়াকে থাকি ভাল পাওঁ খুব মানে মই কাৰো প্ৰতি বেয়া ভাৱ নলওঁ মোৰ কথাটো হলে মই চব তুমি যে ধুনীয়াকে আছা না মই তুমি আজি আহিছা নহয় তুমি কেনেকে আহিছা ধুনীয়াকে আহিছা নাই মই সেইটোৱে চাম মোৰ সেইটো ভাল গুণ আৰু বেয়া গুণ কি জানা বেয়া গুণ হৈছে মই মানে বৰ নিক নাক মোৰ মানে অলপ কোনোবাই যদি মানে বাথৰুমটো ইউজ কৰে অকমান বেয়া পাওঁ কোনোবাই যদি বিছনাখনত শুৱে মানে সেইটোত বেয়া পাওঁ তেনেকুৱা কুকুৰটো থাকিলে বেয়া নাপাওঁ তাক আকৌ বহুত ভাল পাওঁ সি মোৰ লগতে শুৱে কিন্তু মানে এই বস্তুবোৰ মোৰ বেয়া মই ভাবো যে এইবোৰ কিন্তু বেয়া গুণ মানে কোনোবা আহি যদি মোৰ ঘৰটো মানে লেতেৰা কৰিব নেকি আজি আমি লেতেৰা কৰিছো গালি নাপাৰো সেইটো মানে মোৰ বেয়া গুণ মই অলপ নিক নাক চিক চাকটো বেছি মানে গৈ ভালকে দিছে নাই সেইটো কিন্তু মোৰ বেয়া গুণ মই সেইটো জানো সেইটো মোৰ ভাল গুণ মানে সেইটো ভাল গুণ যদি সেইটো বেয়া গুণ কিন্তু সেইটো সঁচা বেয়া গুণ সেইটোৱে মানে এলন কৰে মানুহক সেই গুণটো এলন কৰে মই এডজাষ্ট মানে পটকনে মোক মানে খং নুঠে কিন্তু বেয়া পাওঁ আৰু মানে লগৰ যদি কোনোবা থাকিবলৈ আহিছে নহয় মই মানে বাৰে বাৰে চাই থাকো লেতেৰা কৰিছ নেকি আৰু মই মানে কৈয়ে দিওঁ সেইকাৰণে মোৰ লগতো নাই মই কৈছো কাজিৰঙা যে সি জানে বেচেৰা আহিলে মানে জানে যে সি আৰু এটা ভাইটি এটা আছে সি কৈছে মানে থাকিবলৈ গ'লে মানে বস্তুৱে হৈ থাকিব লাগিব এনেকে বহি থাকিব লাগিব সি সেইকাৰণে নাহে বেচেৰাটো সেইটো বেয়া গুণ ভাল গুণ মানুহক মই ধুনীয়াকে ৰাখি ভাল পাওঁ নিজে ধুনীয়া হৈ থাকে মানে সুখ বিলাই ভাল পায় সুখ বিলাই বিৰাট ভাল পাওঁ কিছুমানে নলয় কিছুমানে লয় লোৱা খিনিয়ে কিন্তু ভাল পায় আৰু নোলোৱা খিনিয়ে কিন্তু বেয়া পায় সেইটোৱে আপুনি কোৱাটোৱে যদি ৰিচিভ কৰিব জানে তেতিয়াহ'লে ঠিকে আছে ন সেইটোৱে আৰু ৰবাচোন তুমি কিয় পডকাষ্টটো আৰম্ভ কৰিলা মোক কোৱাচোন বেকাৰী তাৰ পাছতে পডকাষ্টটো কিয় আৰম্ভ কৰিলা মোক সেইটো মোৰ পডকাষ্টৰ উদ্দেশ্য আমি ধৰি লওক আপুনি
মানে আমিবোৰ ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ বা চেলিব্ৰিটি হোৱা কোনো নহয় মোৰ এতিয়ালৈকে যিমানকেইটা পডকাষ্ট মানে হৈছে আমাৰ শিৱসাগৰৰ ভিতৰত আমাক কোনোবাই চিনি পায় সেইটো বেলেগ কথা আমাৰ কৰ্মৰ যোগেদি কিন্তু কি হয় আজিকালি ধৰি লওক চেলিব্ৰিটি খিনিকহে স্থান দিয়া হয় যাৰ মানে মিলিয়ন বা 1 লাখৰ ওপৰত ভিউজ কিন্তু আমাৰ এনেকুৱা আপুনি এতিয়া ইমান ভাল কাম এটা কৰি আছে বা এনেকুৱা আৰু বহুত এণ্টাৰপ্ৰেনাৰো আছে বহুত গাঁৱৰ মহিলাও আছে পুৰুষো আছে বহুত ভাল ভাল কাম কৰি আছে কিন্তু ফ'কাছত নাহে মোৰ উদ্দেশ্য সেইটোৱে যে আমি নিজে নিজক এখন প্লেটফৰ্ম দিও যাতে আমাক আমি খিনিয়ে গোটেইখিনি চিনি পাওকচোন তুমি মোক এটা প্ৰশ্ন সুধিছিলা যে এংকৰিং মডেলিং আৰু এইখিনি কেনেকে মেনেজ কৰিছা কিন্তু মেনেজটো বাৰু একো নাই এংকৰিং মডেলিঙৰ কাৰণে বহুত টাইম নালাগে ৰাতি মডেলিঙৰ শ্ব'টো থাকে মই গুচি যাওঁ এংকৰিংটো তেনেকুৱাই থাকে প্ৰায় ৰাতিয়ে থাকে দিনত যিবিলাক এংকৰিং থাকে বহুত দীঘলীয়া নাথাকে 2 ঘণ্টা 3 ঘণ্টা চেমিনাৰৰ এংকৰিং থাকে সেইবিলাক কৰি যাওঁ মোৰ এতিয়া প্ৰশ্নটো হ'ল তুমি ছোৱালী এৰি পেলাই আহিছা কেনেকে ল'ৰা কেনেকে মেনেজ কৰিছা সেইটো কোৱা মানে ৰাতিপুৱা 5-6 বজাৰ পৰা কাম আৰম্ভ হৈ যায় বেকাৰী কাম কিন্তু আমি 10টা বজাৰ আগত প্ৰায় শেষেই কৰিব লাগে আৰু কাৰণ বেকাৰীলৈ উলিয়াই দিব লাগে তাৰপিছত নিজৰ ঘৰুৱা কাম কিন্তু তাৰ মাজতে চলিয়ে থাকে তাৰ পৰা এইটো আৰু এতিয়া যোনটো সময় পাওঁ সেই তেনেকে মানুহজনৰ যদি ছুটি মানে এইটো তোমাৰ কেৰিয়াৰ আছিলে নে আগতে কি হ'ম বুলি প্ৰথম কি হ'ম বুলি ভাবিছিলা যে কি হ'ম বুলি ভাবিছিলা বা কি হ'ল প্ৰথম গোটেই লাইনটো টিচিং লাইন আছিলে মই সেইটো লাইনে কৰিছিলো কিডছৰ স্কুলত কৰিছিলো তাৰপৰা নিজে এখন স্কুল খুলিছিলো বিফলতা মানে ভালকে বিফলতা নহয় সেইটো অভিজ্ঞতা বুলি কয় বিফলতা নহয় অভিজ্ঞতা সেয়াই মানে কি এনেকুৱা হ'ল স্কুলখন অপেনিং কৰিছো লকডাউন আহি গ'ল বহুতখিনি পইচা অভিজ্ঞতা সেইটো তুমি মই কৈছো নহয় জীৱনত কিতাপ এখন পঢ়িব লাগে যে তুমি সেইখন পঢ়িলা সেই বিষয়টো তাৰ পইচা যে তুমি এখন ডাঙৰ ভলিউম তুমি এখন কিতাপ পঢ়িবলৈ গ'লে তুমি এখন ভলিউম কিনিব লাগিব পইচা দিব লাগিব তুমি ক'ৰবাত কোৰ্চ এটা কৰিবলৈ গ'লে তুমি পইচা দিব লাগিব তুমি সেইটো কোৰ্চ কৰিলা পইচা খৰচ কৰিলা তোমাৰ ডাঙৰ এটা কোৰ্চ কৰিলো সেইটোৱে নাই তাৰপৰা ঘৰত এনে থাকিতো মই নোৱাৰোৱে মানে আমি সৰু মানে কি জিৱৰি পাই মানে কিবা নহয় কিবা এটাত ব্যস্তই আছিলো পঢ়াৰ মাজতে টিউচন লোৱা কিবা আৰু বিশেষকৈ মানে নিজৰ ইনকমৰ বহুত এটা ডাঙৰ চখ আছে মানে আৰু ঘৰত এতিয়া কোন কোন আছে মা পিংকি বা মইতো ফেমিলিটো গোটেইটো তোমাৰ মা ফেচবুকতো আছে মোৰ লাইক চেক দিয়ে মা ঘৰটো বা মা বা দেউতা আছে বাকি মোৰ হাজবেণ্ডৰ ঘৰত হাজবেণ্ডটো লগত আহিছে মোৰ হেল্পাৰ তেওঁ মানে বহুত ডাঙৰ থেংক ইউ দিব লাগিব কাম মানে তেওঁ নাইট ডিউটিও আছে আজি কৰি মেলি এইখিনি মোৰ চখটো পুৰাইছে তাৰপিছত মোৰ শাহুমা আছে আৰু ভাইটি আছে বা আছে বা বিয়া হ'ল দেউতা নাই ঢুকালে এটাতো মোকো আজি কন্টেক্টটো পিংকি বাইহে কৰি দিছে পিংকি বাৰ লগতো মোৰ বহুত ভাল নন্দিনীৰ ফটোশ্বুট প্ৰথম পিংকি বাৰ মানে ডিজাইনতে মই নন্দিনীৰ মানে হেৰিয়ত মেগাজিনত মোৰ মানে হেৰি হৈছিল ফটো আহিছে প্ৰথম তেওঁৰ পৰাই মানে মোৰ মেগাজিন হেৰি আৰম্ভ হৈছিলে কৰিছো তাৰ পাছত কেইবাটাও কৰিছো কিন্তু প্ৰথম পিংকি বাই লৈ গৈছে পিংকি বা পডকাষ্ট এটাও কৰিবা দেই আজি আহিব 5:11 আহিব নেকি সেইটো চাবলৈ এক্সাইটেড হৈ আছো তোমাৰ কথাকেইটাও সুধি পেলালো ভাল লাগিলে মানে মইতো কতটো কোৱা নাই বাৰু মানে লগতে মোৰো হৈ গ'ল আমাৰ সুধিম বুলি ভাবি আছিলো সুধি ভাল পাওঁ তাকে আকৌ এদিন লগ পাম কিন্তু আজি কেনেকুৱা লাগিলে মোৰতো বহুত ভাল লাগিলে ভাল মানে কেলে লাগিব মোৰ ভাল লগাতকে তোমাৰ ভাল লাগিব কাৰণ তুমি এটা পডকাষ্ট কৰিবলৈ আহিছা তুমি গাড়ীখন লৈ আহিছা তুমি এটা কিবা বিচাৰি আহিছা তুমি বিচাৰি পালা নে নাই মইতো ঘৰতে বহি আছো তুমি ক'লা তুমি বিচাৰি পালা নাই তোমাৰ বস্তুখিনি যদি তুমি বিচাৰি পালা তেতিয়াহ'লে মই সুখী মই দৰ্জা নুখুলোতে বিচাৰি পাইছো মই তেতিয়াই মানুহজনক কৈছো যে চোৱা ইমান শান্তি আহিবা এদিন আহিবা ভালকে আজিতো চাহ খাব লাগিব বাৰু কিন্তু ভাত খাকেও আহিবা এদিন তোমালে মই কিবা থৈ দিছো গিফ্ট এটা গিফ্ট মানে কি থৈছো জানা ঢেকিয়া থৈছো আৰু তিতা ফুল থৈছো দেখিছে কিমান ডাঙৰ গিফ্ট বাকি এইবোৰ আৰু বেলেগ সেই বস্তু মানে মানুহক কাকো নাজাছে তেনে শেষত আমাৰ ৰাইজক কি ক'ব ৰাইজক মই কৈছো আপোনালোক সদায় ধুনীয়া হৈ থাকক আৰু সদায় সুখী থাকক আৰু আপোনালোকক ধুনীয়া মনটো সুখী হৈ থকা মনটো আচলতে চাবলৈকে মই জীয়াই আছো মই সুন্দৰ হৈ থাকিম আপোনালোকৰ কাৰণে ধুনীয়া হৈ থাকিব দেই আৰু আমাৰ সৃষ্টিৰ বিষয়ে দুটামান লাইন সৃষ্টিৰ বিষয়ে দুটামান কম সৃষ্টিক মই প্ৰথমতে গড ব্লেছ ইউ মানে ভগৱানৰ ওচৰত আশীৰ্বাদ কৰিছো যাতে যিটো কামনাৰে তুমি ওলাই আহিছা এটা সন্তান থৈ ওলাই আহিছা সেই তাৰ লগতে আমাৰ বহুতৰ যাতে পজিটিভিটি আহে তুমি সোমোৱাৰ লগে লগে যদি ক'ৰবাত নিগেটিভিটি থাকে সেইবিলাক আঁতৰি যাওক সৃষ্টিয়ে মানে এটা খুব সুন্দৰ জেগা পাওঁ তাৰে ওচৰত মই ভগৱানৰ ওচৰত আচলতে প্ৰাৰ্থনা কৰিছো সৃষ্টিয়ে আজি আমাৰ খুব এটা সুন্দৰ কাম কৰক ধন্যবাদ সৃষ্টিকো বহুত ধন্যবাদ জনাইছো তেন্তে আজি অনুষ্ঠানটো সামৰো বহুত বেছি ভাল লাগিলে আমিও আজিৰ পৰা হাঁহিবলৈ শিকিম নিজক ভাল পাবলৈ শিকিম হাঁহিবা সকলোৱে হাঁহিবা তেন্তে ঠিক আছে ধন্যবাদ আকৌ লগ পাম
মানে মইনো কি ক'ম আৰু আপোনালোকে চাগে ভিডিঅ'টো চাই বহুত বেছি যে শান্তি পালে সেয়া মই নিজে অনুভৱ কৰিছোঁ যে আপোনালোকৰো চাগে তেনেকুৱা হৈছে আজি অনুষ্ঠানতে ইমানতে সামৰিব লাগিব মনটোতো আছিলে যে আৰু দীঘল কৰোঁ কিন্তু উপায় নাই সময়টোতো আমি এটা মেনেজ কৰিবই লাগিব তেন্তে আজি অনুষ্ঠানটো সামৰি দিছোঁ আকৌ লগ পাম অন্য অতিথিৰ সৈতে আৰু যদিহে ভিডিঅ' চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ যে কৰিবই আপোনালোকৰ মানে পৰিয়ালত যদি কোনোবা দুখী মানুহ আছে তেন্তে ভিডিঅ'টো দি দিব হাঁহিবলৈও শিকিব আহোঁ তেন্তে বাই বাই আকৌ লগ পাম ধন্যবাদ